মন গলে মোৰ কাষলে আহিবা এদিন অকলে। দুদিন আগতে মই তোমাক লগ পাইছিলোঁ আৰু আজি তুমি মোক লগ কৰিবলৈ আহিলা। আচৰিত কথা। কিয় কেতিয়াবা অচিনাকিও জানো চিনাকি নহয়। বহুত বেছি ভাল পায় আপোনাৰ ল'ৰা সন্তানটোৰ ভৱিষ্যতৰ কথা আছে যে তেওঁলোকৰ ঘৰৰ মানুহৰ সুবুদ্ধি উদয় হওক সেইখিনি হওক। এতিয়া আপুনি কি বিচাৰে বৰ্তমান আপোনাৰ যিহেতু এবছৰ হ'ল আপোনাৰ পৰা আঁতৰি থকা বা আপোনাৰ ঘৰত থকাৰ পাছত নহয় 11 অক্টোবৰত গুচি গৈছে। মোৰ ঘৰৰ পৰা গুচি যোৱা একেবাৰে গুচি যোৱা এতিয়া 11 অক্টোবৰৰ পৰা আজি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ 3 মাহ হ'ল। এনে মাহ হিচাপে 3 মাহ হ'ল। কিন্তু আপোনাৰ পৰা আঁতৰি থকা 1 বছৰ এতিয়া আপুনি বৰ্তমান মুহূৰ্তত তেখেতক উদ্দেশ্যি কি বিচাৰিব বা আপোনাৰ কি হব? মই বিচাৰিবলৈ একো নাই আৰু মই বিচাৰি লাভো নাই আৰু মই বিচৰা মতে নহয়ও। তথাপি মই কওঁ হাত জোৰ কৰি কৈছো তেওঁ এই যিখন পৃথিৱীত এতিয়া উঠি ভাঁহি আছে সেই পৃথিৱীখনৰ পৰা ওলাই আহক, নহলে কিন্তু মৰি থাকিব। মৰাটো 100% চিয়ৰ আৰু নহলে ধ্বংস হব। এই দুটা কাৰণত নালাগে মোক ছোৱালীজনী মোৰ ঘৰলৈ নালাগে। মাক বাপেকে ঘৰলৈ আনি পেলাই হাতৰ মুঠিত ৰাখক। ভাল কাম কৰক। তেওঁ ঘৰখনত থাকক। তেওঁ ঘৰখনত মানে মই যিখন ঘৰৰ পৰা তেওঁক আনিছিলো ফকাটিঙৰ ঘৰখনৰ পৰা, তেওঁ সেই ঘৰখনলৈ মাক বাপেকে লৈ আহক। মাক বাপেকৰো ব্ৰেইনত মই যে কলো এতিয়া আচল ফলটো ধৃতৰাষ্ট্ৰহে, দুৰ্যোধন তাৰ এটা হেৰিহে পুলিহে। এতিয়া কথাটো হৈছে কি সেই মাক বাপেকৰ কথাখিনি মই কোৱা কথাখিনি অকমান অনুভৱ কৰিবলৈ মই তেওঁলোকক ভৰিত ধৰি পেলাই জনাইছো প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে কি তেওঁক বুজাওক ছোৱালীজনী লৈ আহক। আজে বাজে আজি তাৰিখত কোনো কাৰো কাৰণে উদাৰ নহয়। কোনো কাৰো কথা ভাবিবলৈ সময় নাই। কাইলে মই ডাঠি কব পাৰো, মই এটা কথা ডাঠি কব পাৰো, কাইলে তাই ডাঙৰ বিপদ তাত পৰক নাই বায়েকে চাব। কাইলে মই কেছ কৰি দিয়াৰ লগে লগে যদি তাইক বিপদত পৰি দিয়ে বায়েকজনীয়ে এদিন চাব, দুদিন চাব, এমাহ চাব, 3 মাহ চাব, লাষ্টত কব মই নোৱাৰো দেই এইখনত লাগি থাকিবলৈ, মই কিমান মোৰতো বেলেগ কাম আছে, মোৰ ল'ৰা আছে, বেলেগ কাম আছে, এনেকে বুলি কব। সেই যিজনী ডিব্ৰুগড়ৰ ছোৱালীৰ কথা কৈছো, তাই শিৱসাগৰ ছোৱালী, ডিব্ৰুগড়লৈ বিয়া হৈছে, তাই ঠাইতে আঁতৰি দিব। তাইক গিয়েকে কব যে তুমি আকৌ নকমাবি দেই, পিছত কিন্তু ঘৰলৈ পুলিচ আহিব হলে মই তোক সুধাই নিম। ডাইৰেক্ট কথা মই হলেও কম। তাৰপিছত মাক ফচিবগে কোন? মাক বাপেকে পেটৰ পোৱালিটো ক'ত এৰি দিব? আজিবাত তাই ধ্বংস হল, ঘৰখন ধ্বংস হল। আৰু যিজনৰ লগত তেওঁ এতিয়া প্ৰেম চলিছে তেওঁতোতো আঁতৰৰ পৰাই পলাই দিব। তেওঁ আঁতৰৰ পৰাই পলাই, মই চেলেঞ্জ বাওঁ হাতে লিখি দিম, তেওঁতো আঁতৰৰ পৰাই পলাই দিব। কাইলৈ সেইটো মই হলেও পলাই দিম, তুমি হলেও পেলাই দিবা। কাৰণ কোনেও আজি তাৰিখত বিপদ সকলোকে ওপৰতে ভোগ কৰিবলৈ লাগে। কোনেও এনেকে ভিতৰত সোমাই লৈ পেলাই ভিতৰুৱাকে হেৰি কৰি পেলাই মানুহজনক সদায় কব যে মই তোমাৰ লগত থাকিম আমুকে তামুকে। তাৰমানে যেতিয়ালৈকে সেই সুখটো পাবলৈ বাকী থাকিব। তাৰপিছত তেওঁলোক আঁতৰি দিয়ে, চব মানুহ আঁতৰি দিব। তুমি গোটেই পৃথিৱীখন, তুমিওতো আৰু এইখন গুৱাহাটীতে ডাঙৰ হৈছা, তুমি দেখিছা শুনিছা, ময়ো দেখিছো আৰু মই একদম প্ৰেক্টিকেলে পাইছো। গতিকে সেই চব আঁতৰি দিব। থাকিবগে মাত্ৰ তোমাৰ তেজবংশৰ মানুহবিলাক আৰু লগতে তোমাক প্ৰকৃততে তোমাক যোনে ভাল পায় সেই মানুহখিনি থাকিব। আজি তাৰিখত মোৰ খুব সঁচাকৈ মোক যিকেইটা মানুহে সঁচাকৈ ভাল পায় সেই মানুহকেইটা আজি তাৰিখত মোৰ লগত আছে। বাকী মোৰ কোনো নাই। তাৰ ভিতৰত মোৰ এটা ভাইটি, এজনী মা আৰু মোৰ ইয়াৰ গুৱাহাটীত 2টামান বন্ধু, যিবিলাক বন্ধুৰ কাৰণে মোৰ এটা সময়ত কাজিয়া হৈছিলে ঘৰখনত, সেইবিলাক বন্ধু মোৰ লগত এই মুহূৰ্তত আছে। সিহঁতি মানে সঁচা বন্ধু। সময়ত আহি গল, তাৰমানে বুজি পাই গল সিহঁতি। এতিয়া কথাটো হৈছে কি এই তেনেকুৱা ধৰণৰ কথা। এতিয়া তাইক চবেই এৰি দিব, মই চেলেঞ্জ। দুদিন হওক সময় লাগিব। আৰু যদিও তাই সেই ল'ৰাটো বোলে তোমাক মানে একে কথা কৈছে লৈ যাওঁ বোলা, লৈ যাব দুদিনৰ কাৰণে লৈ যাব। তাৰপিছত ফলটো কি হব? আৰু যদি গুচি যায়, মই যদি এটা কেছ কৰি দিওঁ লগে লগে দুইটাকে যতেই নাথাকক, মংগল ঘৰত থাকিলে অসমত ভাৰততো কথাই নাই, মংগল ঘৰত থাকিলেও বিচাৰি আনিব।
সেইটো খাটাং। কাৰণ আপুনি তেওঁৰ হাজবেণ্ড হিচাপে অলৰেডি মানুহে সমাজে জানে আৰু তেওঁ এতিয়া মোৰ নাম সলনি কৰি পেলাব, তেওঁ নাম সলনি কৰি পেলাব পাৰে, কিন্তু তেহেঁতি গোটেই আচল বস্তুটো গমেই পোৱাগে নাই ক'ত কেনেকে কিয় বিখ্যাত। গতিকে সেই বস্তুবিলাক তেওঁক সুবুদ্ধি উদয় হওক, মাক বাপেকৰো হওক, পৰকীয়া প্ৰেমৰ পৰা ওলাই আহক, মই সকলো হেৰি কৰি ল'ম, সকলো মই নিজে হজম কৰি দিম। যিমানখিনি হৈছিলে দুখ আপোনাৰ যদি আছিলে, তেওঁৰ যদি আছিলে, সকলোখিনি আপুনি শুদ্ধ কৰি ল'ম। আচলতে বিনাশকালে বিপৰীত বুদ্ধি বুলি এটা কথা আছে, কিন্তু তাৰ বিনাশকাল হৈ আছে, সেইটো কাৰণে বিপৰীত বুদ্ধি আহিছে। আৰু সেই বিপৰীত বুদ্ধিত আৰু এইবিলাক মানে মানুহ এটা সদায় খালত পৰি থাকোতে, তাই ভবা নাই এতিয়া তাই খালত আছো বুলি, তাইতো একদম ধুনীয়াকে ৰিলচ বনাই আছে, তাই ভাবি আছে মই এতিয়া হাৰিলো এটলিষ্ট। সদায় ৰিলচ বনাই, এদিন দুদিনৰ মূৰেতো জনাই তাই এতিয়া হাৰিলো বুলি ভাবি আছে, কিন্তু তাই খালটো কেনেকে খান্দি দিছে মাক বাপেক আৰু বায়েকে, বিশেষকে বায়েকে, মাক বাপেকে একো নজনা মানুহ। মাক বাপেকক ডাঙৰজনী বায়েকে যেনেকে, মই বাৰে প্ৰতি কৈ আছো এই কথাটো, ডাঙৰজনী বায়েকে যেনেকে কয় তেনেকে হেৰি কৰে, আৰু সেইটো কথাৰ কাৰণে তেখেতসকলে মোক দেখিব নোৱাৰা হ'ল। এইটো সাধাৰণ কথা। মই সেইটো কাৰণে বেয়া পোৱা নাই। আৰু তেওঁলোকৰো সেই বিনাশকালে বিপৰীত বুদ্ধি হৈছে, গম পাব এদিন, আৰু যেতিয়া গম পাব তেতিয়ালৈ কিন্তু সময় নাথাকিব। আৰু সেইটো কাৰণে তেওঁ ওলাই আহক, হেৰি কৰক। মই কথা দিছো একদম এতিয়া যিটো ছচিয়েল মানে সামাজিক মাধ্যমত কথা দিছো, কেতিয়াও ক'তো লাজ পাবলগীয়া নকৰা। মই যদি আগফালে থাকো, মই তেনেকুৱা মানুহ। তেওঁ সেইটো কথা জানে যে মই য'ত তাক মানে আগবাঢ়ি যাওঁ, তাক মই বিপদত নিজে পৰি হলেও তেওঁক তাইক যাকে নহওক, তেওঁক তেখেতক যাকে নহওক বচাও, সেই কথাটো তাই জানে। গতিকে মই কথা দিছো, তাই কেতিয়াও ক'তো লাজত পৰিব, ইমান খিনি কৰাৰ পিছত তাইক ক'তো মই লাজত পৰিবলৈ নিদিওঁ। মই সাৱধি ধৰি ৰাখিম। গতিকে আপুনি তেওঁ এতিয়া অহাটো বিচাৰে, আপোনাৰ ভাল পোৱা হিচাপে, সেইটো 15 বছৰ আপোনালোকে সংসাৰো কৰিছে, গতিকে আপুনি তেওঁক পুনৰ আকৌ সেই সংসাৰলৈ উভতি অহাটো বিচাৰো। আৰু মই আশা নাই কৰা, কিন্তু অহাটো বিচাৰো। আৰু আশা কৰি লাভ নাই, মানে আশা এতিয়া বাহিৰত গুচি গ'ল, আৰু ঘৰত নাই এতিয়া, ঘৰত নাই আৰু ক'ত আছে সেইটো অলপ দিগদাৰী হৈছে। গতিকে আশা কৰাটো ভুল মোৰ, তথাপি আশা কৰিছো। ভগৱানেও দানৰ কথা, হাতৰ কথা থাকিব, ভগৱানেও হাতখন দিব লাগিব তেওঁৰ মূৰত, মানে ভাল বুদ্ধি উদয় হবলৈ, তেওঁলোকৰ ঘৰখনক দিব লাগিব ভাল বুদ্ধি উদয় হবলৈ। গতিকে কিনোবা হয় চাওঁ, কিন্তু এটা কথা ঠিক, যি কৰিছে তাই বেয়া কৰিছে, উপলব্ধি নাই কৰা। আৰু উপলব্ধি কৰিলে মই বিচৰা নাই কেছটা লগে লগে তৰিব পাৰে, সাধাৰণ কথা। কেছটো তৰি তাইক মই লাজত পেলাব বিচৰা নাই, একদম সঁচা কথাটো কৈ দিছো। আৰু কেছটো কৰিলে তেনে গোটেই ঘৰখনৰ অশান্তি হব। একো নহলেওতো কোৰ্টখনলৈ অহা যোৱা কৰি থাকিব লাগিব, ধৰি লৈছো একোৱে কৰিব নোৱাৰিলো মই, কোৰ্টখনলৈতো অহা যোৱা কৰি থাকিব লাগিব। তেহেঁতি এটা মানুহতো তেখেতসকলৰ দেউতা ক্ৰিমিনেল নহয়, মা ক্ৰিমিনেল নহয়, বায়েকজনী ক্ৰিমিনেল নহয়, তাই ক্ৰিমিনেল নহয়, ভায়েকটো ক্ৰিমিনেল নহয়, কোনোৱে ক্ৰিমিনেল নহয়, মাৰ্ডাৰ কৰা নাই নহয়, চুৰি ডকাইতি একোৱে কৰা নাই। তাৰ পিছত কোৰ্টখনলৈ আহি থাকিব লাগিব। এইটো অলপ নহয়, সেইটো কাৰণে কোৱা হয় বোলে সুখ নাই কত ধৰুৱাই অনুমত্ত সুখ নাই চিগাৰু গিয়াই, সুখ নাই যিটো সদা গোচৰত ফুৰে। গোচৰ মানে আমাৰ এইটো আদালতৰ যিটো হেৰি, গোচৰত ফুৰা মানুহ এটা কেতিয়াও সুখ নাথাকে। মাহেকমত যাব লাগিব। আৰু এবাৰ নাহিলে, দুবাৰ নাহিলে, 3 নম্বৰৰ পুলিচে বেটা উঠাই লৈ আহিব। সেইটো সাধাৰণ কথা, এইটো দেখি আছো। মানে মই ভাইটিটোৰ লগত এতিয়া থাকোতে নিজেই দেখো। গতিকে সেইখিনি কথা, সেইখিনি নকৰক, মই তেওঁক হাত জোৰ কৰিছো। আপোনাৰ সংসাৰখন আকৌ পুনৰ জোৰা লাগক, আপুনি সেইটোৱে বিচাৰিছে। সংসাৰ এখন ভাঙিবলৈ সহজ, কিন্তু জোৰা লগাব নোৱাৰি কিন্তু দেই। আৰু যি জোৰা লগাই তেওঁ মহান আত্মা। নমস্কাৰ।
অসমীয়া সংস্কৃতি আজি আমি লৈ আহিছো জীৱনৰ কিছু ইতিবৃত্ত। সকলোৰে জীৱনত ঘাত প্ৰতিঘাত বহুতো থাকে। তেনেকুৱা এটা জীৱনৰ ঘাত প্ৰতিঘাতৰ কথা আমি জানিব পাৰিছিলো আৰু জানি আমি সকলো কথাখিনি বিৱৰণটো জানি আমি তেওঁৰ লগত কথা পাতিবলৈ বা যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো। তেওঁৰ লগত আমি আজি পোনপটীয়াভাৱে কথা পাতিবলৈ সময় সুবিধা পাইছো। গতিকে সমীৰণ দাদা নমস্কাৰ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। হয়, আপোনাৰ জীৱনৰ কিছু ঘাত প্ৰতিঘাতৰ কথা আমি ইতিমধ্যে আলোচনা কৰিছো বা গম পাইছো। গতিকে সেই বিষয়ে আমি আজি কিছু কথা আপোনাৰ মুখৰ পৰা জানিব বিচাৰিছো। আচলতে জীৱনত কিমানখিনি ঘাত প্ৰতিঘাতৰ মাজেৰে আপুনি জীৱন কটাই আছে বা বহুতখিনি আপোনাৰ জীৱনত দুখ কষ্ট আছে, তাৰ বিষয়ে অকণমান আজি আমি আলোচনা কৰিব বিচাৰিছো, জানিব বিচাৰিছো। ধন্যবাদ। আচলতে ঘাত প্ৰতিঘাত বুলি গোটেই জীৱনটো থাকেই, মানুহৰ সৰুৰ পৰাই থাকে। ডাঙৰ কথাটো হৈছে কি, লাষ্ট ঠিক এবছৰ মানে 2025 ফেব্ৰুৱাৰী মানৰ পৰা জীৱনত এটা মোৰ সাংঘাতিক ধৰণৰ এটা অচলা অৱস্থা হৈছে। যেনে তাৰ আগতে মই কৈ লওঁ যে মই যাৰ কথা কব বিচাৰিছো তেওঁক মানে মই খুব অন্তৰেদি ভাল পাওঁ। তেওঁক মই কোনো কাৰণে দুখ পাবলৈ নিবিচৰাৰ কাৰণেহে এই কামটো কৰিবলগীয়া হৈছে। মোৰ হাতত আজি তাৰিখত ৰাস্তা নাই, সেইটো কথাৰ কাৰণে মই মানে আজি মানে কথাখিনি এনেকে মুকলিকে কবলৈ বাধ্য হৈ গৈছো। আৰু তাৰপিছত কওঁ যে প্ৰতিজন মানুহৰে ভিতৰত, সেয়া মোৰে হওক আপোনাৰে হওক, সকলোৰে ভিতৰত এজন স্থিতপ্ৰজ্ঞ মানুহ থাকে। এই স্থিতপ্ৰজ্ঞ মানে আপোনাৰ ধৰক যিখিনি আমাৰ মায়া মোহ এইখিনিৰ পৰা মানে বাহিৰত থাকিব পাৰে, সেই বস্তুটো কোনো কাৰণত ওলাই নাহে বা ভগৱানে তেওঁ মানে সেই বস্তুটো আমাক তেনেকেই হেৰি কৰিছে, নহলে মানে পৃথিৱীখনৰ যিটো ভাৰসাম্য সেইটো নাথাকিব। এতিয়া কথাটো হৈছে কি, যোৱা 25 চনৰ ফেব্ৰুৱাৰী মাহত মোৰ মানুহগৰাকীৰ লগত অকমান মনোমালিন্য ঘটিছিলে। মই এজন বন্ধু ঘৰলৈ গৈছিলো। যাওঁতে বন্ধুজনৰ ভনীয়েক, মোৰ ঠিক একেই ভনীয়েকৰ নিচিনা, তেওঁৰ লগত কথা হৈছিলে ইয়াতে গুৱাহাটীতে। তাৰপিছত আৰু কথা বতৰা চা চিনাকি হয়। মানুহগৰাকীৰ লগতো মোৰ তাই চিনাকি, মানে বন্ধুৰ ভনীয়েক গৰাকী চিনাকি হৈ লৈ পেলাই তাই কথা বতৰা পাতি তেওঁ এদিন মানে তেখেতৰ মিষ্টাৰ, নামটো এতিয়া মই ক'ব খোজা নাই, হেৰি মিষ্টাৰ আহিলে গুৱাহাটীত, আহি পেলাই মোক লৈ গ'ল। লৈ গৈ কথা বতৰা পাতিলো। তাৰপিছত তাতে আমাৰ মানে মই 2-3 দিন থাকিলো। তাৰ পৰা এটা আমাৰ সুসম্পৰ্ক আছে। কেইখনমান ফটোও আছে মোৰ হাতত তেখেতৰ লগত মাৰি থোৱা। কিন্তু কথাটো হৈছে কি, সেই ফটোখিনি তেখেতৰ নিজৰ মানে হাজবেণ্ডেই মৰা। সেইখিনি ভুল কথা কৈছিল। তাৰপৰা মেছেজত কথা পাতিলো। সেই মেছেজত কথা পাতোতে মই মানে মেছেজত মোক তেওঁ মিষ্টাৰে মোক ব্লেকমেইলিং কৰিলে। সেইখিনি কথা, তাৰপিছত এই কথাখিনি মোৰ মানুহগৰাকীয়ে গম পালে। গম পোৱাৰ লগে লগে ঘৰত হুলস্থুল হ'ল। মই এতিয়া এটা কথাও ফাঁকি দিয়া নাই দেই, আৰু এতিয়া ফাঁকি দিবলৈ সময় নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে কি, এতিয়া মোৰ হেৰুৱাবলৈ একো নাই, সকলো হেৰুৱাই অলৰেডি শেষ কৰি দিলো এতিয়া। গতিকে প্ৰতিটো কথাই এটা শব্দও মিছা নোকোৱাকে কৈ যাম। তাৰপিছত তেওঁলোকৰ ঘৰৰ আমাৰ মানে ঘৰত তাই গম পালে। গম পাই লৈ পেলাই অলপ কটাকটি হ'ল। সেই মানে কাজিয়া লাগি পেলাই তাই ফেব্ৰুৱাৰী মাহত ঘৰলৈ গুচি গৈছিলে। ফেব্ৰুৱাৰী বহুত কাকুতি মিনতি কৰি মেলি ফেব্ৰুৱাৰী মাহৰ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলৰ 13 তাৰিখে ৰাতি তাই ঘৰলৈ আহিলে। তাৰপা আহি লৈ পেলাই থাকি তাই মোৰ লগত কোনো ধৰণৰ কথা নাপাতে, মোৰ লগত কোনো ধৰণৰ সম্পৰ্ক নকৰে, মোৰ লগত মই মাতিলে ভালকে নামাতে। তাৰপা এই এনেকে থাকি বস্তুটো মানে অলপ বেছিলে গুচি গ'লগে। মানে সেই যে যোনদিনা আহিছিলে, সেই অহাৰ পিছত মই ভাবিছিলো 1 মাহ মান যাব লাগিব, তাইৰ মনটো ভাল হ'ব লাগিব। হোৱাৰ পিছত তাই ফ্ৰী হ'ব, ফ্ৰী হোৱাৰ লগে লগে অকমান ভাল হ'ব। এনেকে ভাবোতে 7 মাহ গ'ল। ৰিচেণ্ট ছেপ্টেম্বৰ আগষ্ট মানৰ পৰা
বেছি বেয়া হ'ল বেছি বেয়া হ'ল বেয়া হলত তেওঁ মানে বেছি আঁতৰিবলৈ ল'লে আৰু বেছি আঁতৰিবলৈ ল'লে তাই মোৰ বিৰুদ্ধে য'ত ত'ত যি কথা ক'বলৈ ল'লে আৰু ফোনটো এনি টাইম চাইলেণ্ট থাকে তাৰপিছত লাহে লাহে মোৰ অলপ ডাউট হ'বলৈ ল'লে মানে এনেকুৱা হৈ গ'লগে মই যদি শুনিছা নাই চাহ অকণ দিয়াচোন শুনিছা নাই চাহ অকণ দিয়াচোন 3 বাৰমান তেনেকে কোৱাৰ পিছত এনেকে আপোনাক যিটো লেভেলত কৈছো মই ফাৰ্ষ্ট টাইম সেইটো লেভেলতে কওঁ 3 বাৰমান 4 নম্বৰ বাৰ মই ক'লে তোমাক চাহ অকণ বিচাৰি আছো শুনা নাই নেকি তাৰপিছত তাই নিদো তেতিয়ালৈকে নামাতে 3 নম্বৰ বাৰলৈকে নামাতে 4 নম্বৰ বাৰত মোক যেতিয়া ক'ব কি হ'ল কেলে চিৰিয়াছ তই বুলি কয় হা কেলে চিঞৰি আছো এনেকে বুলি কয় তাৰপিছত মই বোলো কেলে চাহ অকণ দিবলৈ কৈ আছো শুনা নাই নোৱাৰো নিদো মই কাম এটা কৰি আছো তোক মই চাহ দি থাকিব নোৱাৰো এনেকে বুলি কাম এটা কৰি আছো মানে কি কৰে মায়ে আমাৰ মেচিন এটা আনি দিলে তাইক মেচিন লাগে কৈ আছিলে মেচিন এটা আনি দিলে মেচিন হলে মানে ব্লাউজ বিলাক কাটি পেলি চিলাবলৈ ভাল হয় আমুক তামুক এনেকে আনি দিলে মেচিনটোত এটা চাদৰ পতি চিলাই থাকে কিছুমান কথা হাঁহিও উঠে সদায় চিলাই একেটা পতিকে চিলাওতে তাৰপিছত ফোনটো লৈ যাব লৈ গৈ পেলাই সেই মেচিনটোতে এনেকে থৈ ল'ব মেচিনটো তেনেকে থৈ লৈ তাৰপিছত ওচৰৰ পৰা এখন হেৰি দি ল'ব এই আপোনাৰ আমাৰ টেবুল ফেন দি লৈ পেলাই তাত ইনষ্টাগ্ৰামত অকল ভিডিঅ' বনায় ইনষ্টাগ্ৰামত ভিডিঅ' বনায় সেইটো মই দেখি থাকো আচলতে সেইবিলাক মই তাই সেইবিলাক আৰু ধেমালি বুলি ভাবি লওঁ তাৰপিছত থাকিলে তাই মোক ইনষ্টাগ্ৰামত ব্লক মাৰি দিলে তাকে যদি মই কৈ দিওঁ তুমিতো ইনষ্টাগ্ৰামত ফেচবুকত তুমি ভিডিঅ' বনাই আছা চাহটো কিয় দিব নোৱাৰা মোৰো অকণ মতা মানুহ লাগি যায় পতককে তাৰপিছত তেওঁ মানে তেতিয়া তই কাজিয়া লাগি যায় আৰু তাৰমানে মোক সেই উচতনিটো দি থাকে মোৰ খংটো উঠুৱাই থাকে তেতিয়া কি কৰে মই ফাৰ্ষ্ট টাইম যে ধুনীয়াকে মাতি আছিলো সেই মাতি থাকোতে তেওঁ একো নকৰে যেতিয়াই মোৰ সেই খংটো উঠি যায় তোক নিদো চাহ তোক মই মই কাম এটা কৰি আছো এনেকুৱা ধৰণৰ কথা মই যেতিয়া কওঁ তুমি অকল ইনষ্টাগ্ৰামত হেৰিয়ে ভিডিঅ' বনাই আছা এই কামটো কৰি দিয়াৰ লগে লগে তেতিয়া তোৰ কাজিয়াখন ডাঙৰ হৈ যায় তেতিয়াৰ পৰাই বাপে ক'লে নহলে বায়ে ক'লে ফোনটো লাগি যায় যেতিয়াই ফোনটো লাগি যায় মোৰটোতো খংখিনিহে শুনিলে মই যে আগতে ভালকে মাতিছিলো যে এনেকুৱা কৰাচোন এনেকুৱা চাহ অকণ দিয়াচোন সেই কিন্তু নাই শুনা ইভেন মানে মোক ব্লেকমেইলিং কৰিলে বুজি পাইছে নাই ব্লেকমেইলিং কৰি এটা পৰ্যায় পাই গ'লগে এষ্টিম লেভেল বুলি যে কয় এষ্টিম লেভেল পাই গ'লগে এষ্টিম লেভেল পুৱাই তাই মোৰ পৰা এনেকে আঁতৰি এতিয়া মাক বাপেকৰ ওচৰত মোৰ ইম্প্ৰেশ্যনটো কি আছে যে মই তাইক ধমকি দিওঁ মই তাইক দম দিওঁ আৰু গালি পাৰো আচ্ছা এয়া গ'ল কথা কৈছিল এইখিনিলৈকে সেয়া হয় পঢ়ি আছো থাকি পেলাই মোৰ অলপ ডাউট হয় ফোনটো কোনোদিন বজা নুশুনো আৰু মই যেতিয়া ইয়াত থাকিলে ফোন কৰো তেতিয়া ফোনটো ল'ৰাটোক ধৰিবলৈ দিয়ে তাই মোৰ লগত কেতিয়াও কথা নাপাতে মায়ে মোক সদায় ঘৰলৈ পঠাই দিয়ে ঘৰৰ পৰা পঠাই দিয়ে ইয়ালে তাতে কি কৰি থাকে ব্যৱসায় বাণিজ্য আৰু ইয়াৰ বৰকাই আহি নাথাকিব মানে গ'লে হেৰিহে কাজিয়াহে হয় তাৰ পৰা তেওঁ মানে এনেকুৱা এটা লেভেললৈ পাই গ'লগে 24 ঘণ্টা ফোনত থাকে আৰু যদি ফোন এটা বিশেষ ফোন আহে বিশেষ ফোনটো অহাৰ লগে লগে তেওঁ এটা বেলেগ ঠাইলৈ গুচি যায় আৰু বায়েকজনীয়ে 24 ঘণ্টা ফোন কৰি থাকে মই আচলতে তেওঁক দুখ দিবলগীয়া নাই তাই খুব ভাল ছোৱালী আছিল তাই আচলতে প্ৰৰোচনাত পৰিছে আৰু তাইক মই এইবিলাক বিশ্বাস নকৰো যদি এটা কথা কওঁ তাই কৰবাত কোনোবাই কিবা খুৱাই মেলি যে আজিকালি জৰা ফুকা কৰে যে এনেকুৱা ধৰণৰ সেনেকুৱাও কৰিব পাৰে মানে সেই লেভেললৈকে আহি আছে বৰ্তমান যে তেওঁ আপোনাৰ লগত বৰ্তমান মোৰ ওচৰত নাই যোৱা তেনেকে আহি তাৰপিছত তেওঁ মানে যোৱা অক্টোবৰ মাহৰ
6-7 তাৰিখ মানে মই ইয়াত গুৱাহাটীত গুচি আহিলো পূজাৰ পিছতে লক্ষী পূজা মই ঘৰত খাব নাপালো মায়ে মোক পঠাই দিলে হেৰি এইটো কি যোৱা পূজা ষষ্ঠী দিনা নে সপ্তমী দিনা মই পাহৰিছো সেইদিনা মানে মই ফোনটো তাই অকমান চালো ফোনটো চুব নিদিয়ে ফোনটো মানে ইয়াত ভৰাই দিয়ে ভৰাই দিয়াৰ লগে লগে তাত চুব নোৱাৰে তাৰমানে মই একদম কমপ্লিট বেলেগ মানুহ হৈ পৰিলো মই তাইক গাত হাত দিব নোৱাৰা হৈ পৰিলো মানে বুজি পাইছা নাই তাৰপিছত তাই মানে কৰিলে কিন্তু যেতিয়া এই ফোনটো তাত ভৰাই দিয়ে মই জোৰ জবস্তি নকৰো কিন্তু কেতিয়াবা এদিন মই হেৰি কৰিলো ৰাতিপুৱা চাই আছিলো আমাৰ কোনোবাই ফোন কৰে নেকি মোৰ দুটামান মানুহৰ ওপৰত অলপ ডাউট হৈ গ'ল তাৰপিছত হেৰি এইটো কি হেৰি কৰি থাকোতে তাই মানে বাৰে প্ৰতি ছেকেণ্ডে মিনিটে আহি মই কি চাইছো তাই চাই আছে চাই থাকি লাষ্টত একোপত মই মানে আগফালে উঠি যায় ৰাতিপুৱাই দেই তাৰপিছত আগফালে বহিবলৈ বুলি লওঁতে মোৰ হাতৰ পৰা ফোনটো থাপ মাৰি ধৰি এনেকুৱাকে ভাঙি পেলালে ৰিপ্লেচমেণ্টৰ কোনো চিষ্টেমেই নাই মানে কোনো সুবিধা নাই মানে ভাঙি পেলালে তেওঁৰ নিজৰ ফোনটো মই লৈ দিয়া মানে এনেকে লৈ দিয়া এতিয়া মোৰ লুকুৱাবলৈ একো নাই দেই মই আপোনাক বাৰে প্ৰতি কৈ আছো যে মোৰ হেৰুৱাবলৈ একো নাই কাৰণে লুকুৱাবলৈ একো নাইকিয়া হ'ল গতিকে তাৰ মাজত মই কিছুমান কথা ৰাখি দিছো তেওঁ প্ৰেষ্টিজৰ কাৰণে ৰাখি দিছো এতিয়া কথাটো হৈছে কি এই ফোনটো মই তাইক ভাল ফোন এটা দিবলৈ মোৰ তেতিয়া একো নাছিলে এতিয়াও নাই কিন্তু তেতিয়াও নাছিলে কিন্তু এটা ভাল মন আছিলে তেওঁৰ প্ৰতি অন্তৰত এবুকু মৰম আছিলে আজিও আছে থাকি পেলাই মই ফোন এটাৰ কাৰণে তাইক লৈ দিবলৈ মই হাবাথুৰি গাই ফুৰিছো থাকোতে তাৰপিছত মোৰ ভাইটিটোৱে ক'লে যে মোৰ এটিএমখন দি পেলাই মই ভাইটিৰ লগৰ ল'ৰা কেইবাটাও এটিএম লৈছো কি হেৰি এখন কি পেন কাৰ্ড লৈছো মানে এইবিলাক হেৰি লাগে নহয় এই আপোনাৰ এইটো কি লোন নথকা মানুহ মানে ক্লিয়াৰেন্স হেৰি লাগে নহয় মোৰখনত লোন আছে সেইকাৰণে তাৰপিছত ভাইটিয়ে কৰিলে কিন্তু ৩,০০০ টকা এটা এই দিলে ৩,০০০ টকাটো দি পেলাই ফোন এটা আনি দিছিল মই ভঙা ফোন এটা চলাই দেবো অকমানে EMI দি তাকো ৩,০০০ টকা এটা দিলে বাকীটো পইচা ভাইটিয়ে দিলে তাই কৈছে এতিয়া গোটেইখিনি পইচা তাই দিলে হেনো ৩,০০০ দিব লাগিলে কিন্তু দিছিলে ৩,০০০ মোক ভাইটিটোৱে মিছা নকয় আৰু মানে সেই ফোনটো মই তাইক তেনেকে লৈ দিয়া আৰু অযুত মৰম কৰো মানে তেওঁ আপোনাৰ ওচৰলৈ একেবাৰে আহিব বিচৰা নাই তেওঁ এনেকুৱা হ'ল যোৱা 11 তাৰপিছত তেওঁতো হেৰি এইটো কি সেই যে ফোনটো ভাঙি পেলালে নহয় ভাঙি পেলোৱাৰ পিছত পূজা গ'ল পূজাত তেনেকে চলিলে তাৰপৰা থাকি পেলাই তাই মানে মনে আছে বহুত দিনৰ পৰা তাই মানে প্লেনিংটো কৰি আছে প্লেনিংটো মানে বনাই আছে বহুত দিনৰ পৰা বনাই আছে তাৰপিছত যোৱা 6 অক্টোবৰৰ দিনা 6 নে 7 অক্টোবৰৰ দিনা তাই থানালৈ গৈছে এজন পুলিচক লগ কৰিবলৈ পুলিচজনে কি কলে নকলে সেইখিনি অলপ মোৰ হাতত আছে বস্তুটো সেইখিনি কথা মই এতিয়া ইয়াত ক'ব খোজা নাই তাৰপিছত মোৰ লগে 6-7টা মান ফোন আহিলে মই ইয়াতে আছো মানে মই এইখিনিত এই হেৰিত এই আপোনাৰ পাণবজাৰ পৰা আহি আছিল মই পাণবজাৰ পৰা আহি থাকোঁতে খুব ফোনটো পাইছে স্কুটি চলাই আছিলো তাৰপৰা স্কুটি চলাই থাকোঁতে মই বোলো ফোনটো খুব পাইছে তাৰপৰা 3টামান ল'ৰাই ফোন কৰিছে মোক দুটামানৰ নাম্বাৰ নাই দুটামানে হেৰি কৈছে মই আমুক দাদা মই আমুক ইজনে হেৰি কৰে তাৰপিছত আৰু তাৰপৰা সিজনে কৈছে তই এনেকুৱা কি হ'ল কিবা হৈছে নেকি তেতিয়া মই গোটেই কাহিনীটো হেৰি কৰি সেইদিনা মই গম নাপালো তাৰপৰা মই গোটেইখন এনকুৱাৰী চলালো গোটেই কাহিনীটো গম পালো সেইটো নকওঁ তেওঁ সুখী থাকো আৰু মই মানে তেওঁক অনিষ্ট হ'ব পৰাকে মানে একো ক'ব মন কৰা নাই আৰু পাঁচটো মই ক'ব খোজা নাই ক'ব এতিয়া কথাটো হৈছে কি তেওঁ মানে 11 অক্টোবৰৰ দিনা যোৱা 11 অক্টোবৰৰ দিনা কোনো নথকা অৱস্থাত আমাৰ ঘৰত কাম কৰা মানুহ এগৰাকী আছিলে 12টামান বজাত যায়গে আৰু হেৰি আপোনাৰ তুমি বুলিয়ে কৈছো আৰু তোমাৰ হেৰি
আৰু এজন কাম কৰা মতা মানুহ থাকে, তেখেত দুপৰীয়া ভাত খাবলৈ গৈছে। মা আকৌ ওচৰৰে ক'ৰবাত সকাম আছিলে, সকামলৈ গ'ল। তাই সুধিছেও যে আপুনি আহি পেলাই ভাত খাবহি নাই? তাৰপিছত হেৰি এইটো কি বোলে জানো তাত কিবা কিবি পালে খাম, নহ'লে পেট ভৰি গ'লে নাখাওঁহি আৰু তেনেকে বুলি কৈছে। তাৰপৰা আহিলে বোলে আহিছে ঘৰত তলা, তাইক ফোন কৰি আছে, ৰিচিভ কৰা নাই। তাৰপৰা তাই ৰিচিভ কৰা নাই অলপ দেৰি পিছত ৰিচিভ কৰি পেলাই এবাৰ ক'লে মই ঘৰলৈ গুচি আহিলো। মোক মায়ে লগে লগে ফোন কৰিছে এনেকুৱা মোৰ যিটো কথা। আৰু তাতকে ডাঙৰ কথাটো, তাৰ সেই 6 তাৰিখ নে 7 তাৰিখ আছে পুলিচলৈ গৈছিলে বুলি কৈছিলো, সেইদিনে এটা ফোন আনিছে, নতুন ফোন এটা বোকাখাটৰ পৰা লৈ আহিছে হা। আৰু সেই বোকাখাটৰ পৰা ফোনটো লৈ আহিছে, আহি লৈ ৰাতি হেৰি কৈছে। সেইদিনে মই আকৌ ৰাতি এনেই মাৰি চাওঁচোন ফোনটো, এনেকে বুলি মাৰিছিলো, পটকে লাগি গ'ল। ফোন ললা নেকি? তাৰপিছত হেৰি এইটো কৰি ললো। কোনে ক'লে? নাই কোৱা বুলি কৈ সেই দুটা শব্দই কৈছে, লগে লগে ব্লক মাৰিলে মোক। সেই যে ব্লক মাৰিল 11 অক্টোবৰৰ দিনা আহোঁতে, সেইদিনা 6 বা 7 তাৰিখ হ'ব হা, অক্টোবৰ 6 বা 7 তাৰিখ হ'ব। তাৰপিছত সেই 11 অক্টোবৰৰ দিনা তাই গুচি আহিছে। সেইটো মোক 6-7 তাৰিখ মানে হেৰি মাৰিছে। 6 ধৰি লওক 6 হলে 6-4 10 মানে 11 তাৰিখে আহি গৈছে, আৰু 7 তাৰিখে হলে 3 দিন হ'ব, 6 তাৰিখে হলে হেৰিদিন হ'ব। এতিয়া কথা হ'ল সেই তেনেকুৱাকে মানে সেইদিনাই মোক তাই ব্লক মাৰিছে, আৰু মাৰি লৈ পেলাই সেইদিনাখনৰ পৰা মই তাইৰ লগত আজি তাৰিখলৈকে হেৰি কৰিবলৈ খবৰ মানে ফোন কৰি এটা হেৰি কিয়নো গ'ল, কিনো হ'ল। তাৰ পৰা তাইৰ আগে মই যেতিয়া ঘৰত আছিলো, ঘৰত থাকোতে পূজাৰ পিছত ৰাতি মোক ৰুমত সোমাব নিদিয়ে, আৰু ব্লেম দিয়ে যে মাৰি পেলাম বুলি কৈছে। ইয়াৰ আগত যেতিয়া গুচি গৈছিলে, মইতো আপোনাক কৈছো, তেতিয়া মাৰি পেলোৱা হলে মই ধৰক তেনেকে তেতিয়া পৰা হ'লহেঁতেন, কিন্তু সেইটো নাই কৰা মাজে নকৰো। মানে মই তাৰ প্ৰতি সাংঘাতিক জনক ভাবিব নোৱাৰো। এতিয়া এইখিনি কৈ লাভ নাই, তথাপি কৈছো গীতিমণি বুলি যিজনী ছোৱালী, তাইৰ প্ৰতি মোৰ এতিয়া নহয়, সেই মই 2010 চনৰ আগষ্ট মাহৰ 5 তাৰিখে তাইক লৈ আহিছিলো। এতিয়া 15 বছৰ হ'ল। সেইদিনাখনৰ পৰা আজি তাৰিখলৈকে একে মৰম আছে। মই তাইক দিনটোত যদি একবাৰ মুখখন কৰবাত দেখি যাওঁ ফেচবুকত, মোক সেইদিনা খোৱা নহয় আৰু এনেও খোৱা নহয়। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা মই খোৱা নাই বুলি ক'লেও বেয়া নহয়। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আজি এতিয়া ডিচেম্বৰ 2 তাৰিখ, মানে 11 মাহ হ'ল। 11 মাহ। 11 মাহত এদিনো তাইৰ লগত মই কোনো ধৰণৰ ফ্ৰীলি কৈছো আৰু চেক্সুৱেল চেটিছফেকচন হোৱা নাই। তাৰমানে সেইটো তাই সেই লেভেললৈ নাই। এতিয়া নহয়, মই বহুত দিনৰ পৰাই ডাউট কৰিছো, যেতিয়াৰ পৰা তাই এই কাৰবাৰবোৰ কৰিছে, যে ইয়াত এজন মানুহ থাকিব লাগিব যাৰ প্ৰেৰণাত পৰি, যাৰ প্ৰেমত পৰি, সাহসত তেওঁ এই কামখিনি কৰিছে। এতিয়া ওলাই গ'ল। এজন মানুহ বুলি মই কোৱা নাই, পাৰ্টিকুলাৰ অনলি 1% বুলি মই কোৱা নাই, কিন্তু কোনোবা আছে, সেইটো 100% চিয়ৰ। আৰু সেইটো মই বহুত দিনৰ পৰাই এনালাইচিছ চলাই আছিলো ইয়াৰ ওপৰত। মানে কিছুমান চাইকলজিকেল কথা থাকে, আৰু চাইকলজিকেলি মই বহুত এনালাইজ কৰি আছিলো, আৰু সি শুদ্ধ হলগে। আপুনি ভাবাটো শুদ্ধ হল। তাৰ মই প্ৰমাণো পাইছো। আৰু মানে কিছুমান ফেচবুক বা ইনষ্টাগ্ৰামৰ যিখিনি যেনেকুৱা ধৰণৰ কিছুমান পোষ্ট পোৱা যায়, মইতো আনৰ মানে কৰবাত মই সেইটো কেনেকে চাইছো মই এতিয়া কৈ নিদিও। আমাৰ তাৰ মানুহ কোনোটোৱে কাৰো ক'তোৱে মানে তেওঁ ৰখা নাই। মোৰলে বিয়া হৈ অহাৰ পিছত মোৰ লগত যিখিনি মানে মানুহ, ইভেন আমাৰ বৰালৈকে, এতিয়া বৰাকো চাগে ব্লক মাৰি থৈছে, মানে ৰখা নাই। গতিকে সেইবিলাকৰ পৰা মই ক'ব পাৰো নাপাও।
মাজতে পাইছিলো তেতিয়া চাওঁ মই ৰাতি ৰাতি শুব নোৱাৰো কিন্তু এতিয়া মই এটা বেলেগ তৰিকাৰে চাওঁ আৰু সেইটো লিগেল প্ৰচেছত চাওঁ মই আৰু চাওঁ আৰু সেইটো পাই থাকো আপোনাৰ ওপৰত যিটো অভিযোগ উঠিছিলে যে আপুনি আপোনাৰ ওচৰৰ পৰা তেওঁ গুচি যোৱাত তেওঁ যিটো অভিযোগ সেইটো আপুনি কিমান দূৰ সত্য বা অসত্য বুলি আপুনি প্ৰমাণ বা কোনটো যে আপুনি তেওঁক মাৰপিট কৰে এনেকুৱা কিবা ধৰণৰ মাৰপিট কৰা হলে মই তাইক এনেকে বিচাৰি নুফুৰো আজিও বিচাৰি ফুৰিছো এইটো আপোনাৰ তেওঁক যে আপুনি বিচাৰিছে আপোনাৰ ল'ৰা সন্তান এজন আছে ল'ৰা সন্তান এজন আছে মই সেইটোলৈ আহিমেই আচ্ছা মই তাইৰ কথাটোৱে কৈ আছো এতিয়া মই তাইক যোৱাবাৰ যাওঁতেও তেনেকে ঘৰত গৈ ভৰিত ধৰি দিছো মাকে চাই আছে বাপেকে চাই আছে মই ভৰিত ধৰি দিছো আৰু যোৱাবাৰো তেনেকে তাইক তাৰমানে মই তাইক অগাধ মৰম কৰো আপোনাক মই বুজাই দিব নোৱাৰো তাই হয়তো চাগে মানি নলয় বা ল'ব নোখোজে তাৰমানে তেওঁ এতিয়া এটা সাংঘাতিক ধৰণৰ বেলেগ মানুহজনৰ প্ৰেমত বলীয়া হৈ আছে আৰু সেই মানুহজনৰ প্ৰতি মোক খুব মানে খং উঠিছে বুলিয়ে কম নে আচলতে মানে সংসাৰ এখন ভাঙি দিছে আৰু চব এপাতটাওতো অকলে নাবাজে আৰু গতিকে সকলো ফালৰ পৰা দিগদাৰ কিন্তু মই এই দুখ নিদিওঁ মানে কেলে দুখ নিদিওঁ এই বৰ ভাল ছোৱালী আছিলে আৰু ইয়াত তেওঁলোকৰ অলপ ঘৰুৱা মানুহ মানে অলপ হেৰি আছে গতিকে এইখিনি মিলাই লৈ পেলাই মই হেৰি নকৰো এই মানে তাই এইখন ঘৰতকে সেইখন ঘৰক বেছি গুৰুত্ব দিয়ে তাই হ'ব লাগিছিলে এইখন ঘৰ গুৰুত্ব দিয়ে কিন্তু সেইখন ঘৰ কিবা অভাৱ কিবা আপোনাৰ ওচৰত অভাৱ মোৰ ওচৰত পইচা পাতিও পায় মৰমৰ নাপায় মৰমৰ অভাৱ আমি আচলতে মৰমৰ অভাৱটোহে অভাৱ বুলি ভাবো আমি পইচা পাতিৰ অভাৱটো সাধাৰণ কথা সেইটো এতিয়া আজি মিলিজুলি শান্তিত থাকিব পৰাহে আচল কথা আমাৰ ঘৰখন এনেকুৱা মোৰ নাই মোৰ মাৰ আছে তাৰমানে মই সেই মাৰে সন্তান নহয় জানো মা এনেই এইটো মানে যোগ কৰিছো যদিও কৈছো মই মাৰ পইচাখিনি মই নাখাই কোনে খাব তুমি হলো তুমি তোমাৰ মাৰ বা দেউতাৰ পইচাখিনি তুমি নাখাই কোনে খাব সেইবিলাক তেনেকুৱা ধৰণৰ আৰু তথাপিও নিজৰ বগীবাকে কিবা এটা লাগে হয় কিন্তু ডাঙৰ কথাটো হৈছে কি সেই অভাৱ বুলিবলৈ তাই তেনেকে নাপায় এতিয়া মই ইয়াতে গুৱাহাটীতে মোৰ দোকান আছিলে আমাৰ হেৰিয়ে জানে বৰাই জানে ৰজাবাৰীত নিপিন্ধা কাপোৰকেইটা মই তাইলৈ নিওঁ ল'ৰাটোলৈ নিনো কিন্তু মই তেওঁক মানে আপুনি বহুত বেছি ভাল পায় বহুত বেছি ভাল পাওঁ মানে কিয় ভাল পাওঁ মই নাজানো সেইটো মই তাৰ তুমি যদি সোধা মোক কি বোলে ইমান ভাল পোৱা কাৰণটো কি আপুনিতো বেলেগ ছোৱালীও পাব মই সেইটোৱে প্ৰশ্ন আছিলে আপুনি যদি তেওঁ আপোনাক ইগনৰ কৰিছে বা তেওঁ আপোনাৰ জীৱনৰ পৰা 15 বছৰ থকাৰ পাছতো এটা ল'ৰা সন্তান থকাৰ পাছতো আপোনাক যদি তেওঁ এৰি যাব বিচাৰিছে তাৰ পিছতো আপুনি তেওঁক ভাল পায় বা তেওঁ বিচাৰি আছে আজি ডেটত বিচাৰি তেওঁ আপোনাৰ মনৰ পৰা বিচাৰি আছে ভাল পোৱাৰ ক্ষেত্ৰত সেইটোহে মই সুধিব বিচাৰিছো সেইটো আচলতে মই তোমাক কৈ দিব নোৱাৰো মানে কিয় বিখ্যাত মই কৈ দিব নোৱাৰো মানে কিছুমান মানুহ অন্তৰত সোমাই যায় কিছুমানে ভাল পায় পইচাৰে আৰু তাই কথাটো হৈছে তাই খুব চৌখিন ছোৱালী তাই পইচা পাতি অন্যান্য এনেকুৱা ধৰণৰ এই বস্তুবিলাকক মানে ভোগবাদী যিটো চিন্তা ভোগবাদী চিন্তাটোত বেছি গুৰুত্ব দিয়ে আৰু হয়তো তেওঁ যিজনৰ লগত এতিয়া তেওঁ ভাল পোৱা হৈছে বা হৈছে বুলি ভাবিছো আৰু তেওঁ হয়তো চাগে চাকৰি বাকৰি থকা পইচা পাতি থকা ল'ৰা হ'ব পাৰে সেইটো কাৰণে তেওঁ ইচ্ছামতে পইচা দিব পাৰিছে আৰু আমাৰ ঘৰখন এনেকুৱা তোমাক হেৰি হবলে স্কুটিখনত তেল ভৰাবলৈ 50 টকা নিদিব পাৰে কিন্তু তোমাৰ বেমাৰ এটা হলে ভাল হস্পিটেলখনলৈ যাবলৈ পইচা হবই লাগিব দিবই আৰু মোৰ ঘৰত ভগৱানৰ কৃপাত একো অভাৱ নাছিলে পকা ঘৰ আৰু একমাত্ৰ বোৱাৰী আছিলে তাই আমাৰ ঘৰ আৰু মোৰ ওচৰ চুবুৰীয়া মানুহে সকলোৱে জানে সেইখিনি কথা আমাৰ ঘৰখন প্ৰতিটো মানুহে এতিয়া কৈছে কিহৰ অভাৱত গ'ল তাই আৰু ওচৰ চুবুৰীয়া মানুহে প্ৰায়ে মোক যিটো ব্যৱহাৰ কৰে এতিয়া দেখি থাকে নহয় শুনি থাকে বিৰাট হেৰি কৰে
সেই ব্যৱহাৰখিনি দেখাৰ পিছতো দেখাৰ পিছত মোক এতিয়া সোধে যে এনেকে বলিয়া হৈ আছ কেলে বোলো নাই সেইটো মই জানো অকল মই সংসাৰখন বচাই ৰাখিব বিচাৰো আৰু এতিয়া তাই যদি সেই কথাটো বুজি পাইতো ভাল কথা আৰু জীয়াই থাকক তাই জীয়াই নাথাকে বুলি মই একদম 100% গেৰাণ্টি ল'ম তাৰমানে কেলে ল'ম এখন সংসাৰ ভাঙি গুচি গৈ কৰবাত সুখ ল'ম বুলি ভবাটো মহামূৰ্খামি এখন সংসাৰ এটা পৰিয়ালৰ এটা নিজৰ ল'ৰা সন্তানৰ পৰা আদি কৰি আপুনিও আছিলে য়েছ সেইটো মহামূৰ্খামি দুদিনৰ সুখ পাব জীৱনৰ কাৰণে নাপায় এতিয়া ইনষ্টাগ্ৰামত ভিডিঅ' বনাই আছে ফেচবুকত ভিডিঅ' বনাই আছে ধুনীয়া ধুনীয়াকে কৰবাত হেৰি কৰি আছে এইখিনি পাব কিন্তু সেইখিনি দুদিনৰ এনেকুৱা এটা এতিয়া হাঁহি আছে মইতো আজি তাৰিখত কান্দি আছো না ল'ৰাই কৈছে যে আপুনি বহুত ক্ষীণাই গল মই বোলো কৈছেই এতিয়া কথাটো হৈছে কি সেইটোৱে মই আজি তাৰিখত কান্দি আছো কিন্তু একদিন তাই কান্দিব আৰু সেই কান্দোতে আৰু সময় নাথাকিব তাই মানে অকল গৰ্ভত সোমাই যাব এই কথাটো মই বুজাই আছো নুবুজিলে মোৰ কথাটো তাৰমানে তাই ভোগবাদী যিখন বিলাসী যিখন গ্লবেলাইজেশ্যনৰ যিখন পৃথিৱী সেই পৃথিৱীখনক আঁকোৱালি লৈছে সেইখনে সৰ্বোচ্চ বুলি ধৰি লৈছে সেইখনে তাইৰ কাৰণে সৰ্বোচ্চ বুলি ধৰি লৈছে আৰু ইয়াত দুজন মানুহ আছে কোন কেনেকে জড়িত বুলি ভাবে আপুনি কোন কেনেকে জড়িত মানে কোনো বেলেগ মানুহ জড়িত নাই এগৰাকী তাই বায়েক ডাঙৰজনী বায়েক আৰু এগৰাকী তাই ভনীয়েক গৰাকী হৈছে বৰাই পাব পাৰে তাই হেৰি ডিব্ৰুগড়ত থাকে ডিব্ৰুগড়লৈ বিয়া হৈছে মই গৈছিলো আগতে এবাৰ তাই মানে গ্ৰেডটোৱে সম্ভৱ পুলিচ কৰে নেকি ৰেলৱে কলনীত থাকে মই তেতিয়া যাওঁতে দেই মোৰ যিমান দূৰ মনত পৰিছে তাই এনি টাইম ফোন কৰি থাকে আৰু তাই এই কয় মানে মোৰ মানুহজনেও মোক গম নাপায় মই ক'ত আছো মানুহৰো ময়ো গম নাপাওঁ মানুহটোৱে কি কৰি আছে সেই লেভেললৈ লৈ গ'ল মানে মানুহৰ ব্ৰেইনটো ৱাছ কৰিব পাৰে বিশেষকে এইক পাৰে বুজি পাইছে নাই এই মাজুগৰাকী যিগৰাকী নগালেণ্ড বৰ্ডাৰলৈ বিয়া হৈছে বুলি খুব ভাল মানুহ খুব ভাল ছোৱালী খুব ভাল মানুহ তেওঁ মানে ঘৰখনলৈ 2.5 বছৰ 3 বছৰ মানৰ মূৰতহে আহে তাৰমানে তেওঁ গম পাই গ'ল যে মই বিয়া হৈ ওলাই গুচি গলো যেতিয়া এইখন মোৰ ঘৰ নহয় কাইলৈ বিপদ এটা হলে মোক এইখন ঘৰে নাচায় বুজি পাইছা নাই তুমি সেইখন ঘৰে চাব তেওঁ সেইখন ঘৰক আঁকোৱালি লব পাৰিলে খামোচা মাৰি ধৰিলে খেতি বাতি তেওঁ চব আছে নদন মদন খেতি বাতি হাঁহ কুকুৰা ল'ৰা ছোৱালী তেখেতৰ মিষ্টাৰ এইবিলাক উঠাই লৈ মানে তেওঁ সেইখন এখন দুনিয়াত মানে হেৰি হৈ আছে ব্যস্ত হৈ আছে তেওঁ এইবিলাকত মানে হেৰি নাই ইভেন মই কথাও পাতিছিলো মই পতা নাই আমি পাতিছিলো আৰু কোনে পাতিছিলে হেৰি কিন্তু কথাটো হৈছে কি তেওঁ সেইবিলাকত গম নাপায় তেওঁ গমো নাপায় এই ডাঙৰ গৰাকী বায়েকে তেখেতৰ মিষ্টাৰ ঢুকাইছিলে এই অনা 6 মাহ মানৰ পিছতে ঢুকাইছে নেকি 6 বছৰ মানৰ ভিতৰত ঢুকাইছে আৰু তাৰপিছত তাই মানে একো কাম নাই তাই সেই বায়েকজনী অতি বেয়া মানুহ তাৰ প্ৰমাণ মই যোৱা 28-29 তাৰিখে পাই আহিছো মোৰ ভাইটিৰ লগৰ ল'ৰা এটা গৈছে তেনেকলে আৰু এটা মোৰ ভাইটিটো গৈছে মা গৈছে মই গৈছো গৈ লৈ পেলাই যেতিয়া সুধিলোগে যে তাই এনেকুৱা ক'ত আছে কি কথা তেওঁ কি কলে জানা আমি কেনেকে জানো মোৰ লগত কন্টেক্ট নাই লাষ্টত কি কলে জানা বিয়া দি দিলো কি কৰিব যাওক বোলে বেলেগলৈ বিয়া দি দিলে বিয়া দি দিলো কি কৰিব যাওক আপোনাৰ আগত মোৰ মাক কৈছে মোৰ মাহে কৈছে তেতিয়া মোৰ ভাইটিৰ লগত যিটো ল'ৰা কৈছে লগতে কাম নাই বলক যাওঁগে ওচৰৰ মানুহ চবেই চাই আছে দেখি আছে আৰু মানুহ ঘৰক মানে কোনো ভাল নাপায় মই গোটেই মানে আমি হেৰি কৰালো মানুহ ঘৰক কোনো ভাল নাপায় আগতেতো সেই মানুহ ঘৰলৈ মানুহে শিলগুটি তুলি আছিলে তেতিয়া মোলৈ ফোন কৰে গতিকে তেওঁলোকে মানে ফুল প্লেনিং কৰি লৈছে এই গাত দুখ নাই মই কেতিয়াও দুখ নিদিওঁ আৰু এই বহুত ভাল ছোৱালী আছিলে আৰু এই বুজালে মেলিলে এই আচলতে এতিয়া কি হৈ গৈছে মই কৈছো নহয় এটা মানে
এখন ৰঙীন পৃথিৱীত উঠি বাঢ়ি আছে, তাই ক'ব নোৱাৰা হৈ আছে। সেইটো হ'বই আৰু সাধাৰণ কথা। ছচিয়েল মিডিয়াৰ যুগত গ্লবেলাইজেশ্যনৰ দিনত তাই একদম মানে ৰঙীন পৃথিৱী এখন দেখি লৈ পেলাই মানে উঠি ভাঙি আছে। মই সেইটো কাৰণে দুখ আৰু মই দুখ দিব নোৱাৰো মানে তাইক। আৰু গোটেই বেয়া কাম খিনি কৰিলে বায়েকজনী আৰু ভনীয়েকজনীয়ে 24 ঘণ্টা ফোন কৰি লৈ পেলাই এই ভনীয়েকজনীয়ে কয়, মোৰ মানুহজন ক'ত আছে মই গম নাপাওঁ, মোৰ মানুহজনেও খবৰ নলয়, ময়ো নলওঁ। এতিয়া তাই ইনষ্টাগ্ৰামত ফটো আছে, একপি ফটো মই এতিয়া তোমাক ছচিয়েল মিডিয়াত দেখুৱাব নোৱাৰো, এনেই পাৰ্চনেলি দেখুৱাব পাৰিম। ফটো আছে, তুমি তাৰপিছত ক'ব পাৰিবা যে ছোৱালীজনী কি লেভেলৰ ছোৱালী। এতিয়া আমাৰ তাতকে সৰু ভনীয়ে, সেই মানুহখিনিয়ে তাইৰ মূৰটো খাই দিলে। আৰু যিটো ল'ৰা কোনোবা এটা ল'ৰাৰ লগতো আছে, সেইটো 100% চিয়ৰ, ওলাই গ'ল আৰু এতিয়া। ওলাই গ'ল মানে সেই ফেচবুকে যিবিলাক মানে পোষ্ট পালো আৰু সেইখিনি পৰা ধৰা পৰি গৈছে। এতিয়া তেতিয়া মানে তাই মানে সেই বস্তুটোত উঠি ভাঙি পৰি, আৰু মাক বাপেক হালে, মই সিদিনা মাক বাপেক হালে ঘৰলৈ গৈছিলো যোৱা 23 তাৰিখে, অকলে গৈছিলো। ৰাতি আছে, মোৰ গাড়ীত মানুহ আছিলে, ভিতৰলৈ মই অকলে সোমাই গৈছো। মোক তেতিয়া সোমাই যাওঁতে কৈছে, তই কেলে আহিছ ইয়াত, তোৰ অধিকাৰ কি, মাক দেউতাকে। তাৰপিছত মই কৈছো, মই খুব গালি পাৰিলে, মই একো নকলো, এটা মাতো মতা নাই। ভায়েকটোৱে ভিতৰৰ পৰা কৈছে, ইয়াক আহিবলৈ হাক দে, দা ঘাপ খাবলৈ মন নাই যদি হেৰি। মই তাৰ ভিতৰত বহি সোমাই আছো, এনেকুৱা দুৱাৰ দলি, সি ভিতৰৰ পৰাই মাত লগাইছে। তাৰপিছত যোৱা 28 তাৰিখ নে 29 তাৰিখে গৈছো, মই ফোনটো চালে ওলাব। তেতিয়া মই হেৰিলে গৈছো, এই বায়েকৰ ঘৰলৈ গৈছো, বৰপথাৰলৈ। এনে অৰিজিনেল ফৰকাটিঙত তেওঁলোকৰ ঘৰ, মানে মাকৰ ঘৰ। তাৰপিছত তেতিয়া যাওঁতে তেতিয়া হেৰি কৰিছে, তেতিয়া মানে সেইদিনা ভায়েকটোৱে ফোন কৰি মোক ৰাতি দম দিছে, মদ খাই। সেইবোৰ বাৰু মই চব বিষ হজম কৰি দিম, কিন্তু তাই বাচি থাকক, তাই মানে বচি থকাটো মই খুব অন্তৰে বিচাৰিছো। আৰু ইভেন তাই এতিয়া ল'ৰাটোক, মোৰ ভাগৰ ল'ৰাটো যে যিটো মোৰ ল'ৰাটো লৈ গৈছে, তাৰ 11 বছৰ, এতিয়া তাৰ পৰীক্ষা হব। ল'ৰাটোক তাই কথা পাতিবলৈ নাই দিয়া, ক'ত আছে, কি কৰিছে, কোনে জানে। ল'ৰাটোৰ কথাও সুধিলো সিদিনা, বায়েককো সুধিলো, মই তেহেঁতৰ ঘৰলৈ যাওঁতেও সুধিলো, কোনো সঁচা কথা নকয়, ক'ত আছে কি এতিয়া বিকিলেই নেকি কোনে জানে। আপোনাৰ লগত যোগাযোগ কৰিব দিয়াই নাই? নাই দিয়া। তেওঁলোকে একো নকয় যে আমুকতে আছে? নাই। কিন্তু তেওঁলোকে জানে চাগে? তেওঁলোকে জানে। হয়তো সেই ল'ৰাজনৰ লগত তাইক ৰাখিছে। সেই ল'ৰা মানে দুইজনৰ কথা আপুনি সন্দেহ কৰিছো। আৰু এতিয়া তাইৰ যিটো মই মোবাইল নাম্বাৰ উলিয়াই দিয়া মোবাইল নাম্বাৰ আছিলে, সেই মোবাইল নাম্বাৰটোত ফোন কৰিলে তাইক পোৱা নাযায়। বেলেগ নাম্বাৰ উলিয়াই দিলে। সেই নাম্বাৰটোত ফোন নালাগে আৰু লাগিলেও সেইটো বায়েকে ধৰিব ফোন। তেওঁলোকে কি আপোনাৰ পৰা নি বেলেগলৈ বিয়া দিয়াৰ প্লেনিং কৰিছে বুলি মই ভাবো। তাৰমানে এইটো পৰকীয়া প্ৰেম হৈছে। একচুৱেলি একদম সঁচা, ৰিয়েল কথাটো তুমি কৈছা, মানে ৰিয়েল যিটো শব্দ, আচল শব্দটো তুমি কৈছা, পৰকীয়া প্ৰেমত পৰিছে। আৰু পেলাইছে এই বায়েকজনী আৰু সেই ভনীজনীয়ে। বাপেক মাক হালকো মই দুখ নিদিওঁ, কেলে নিদিওঁ, এক কথা আছে, তেখেতসকল পুৰণা জামানাৰ মানুহ। আৰু চোৱা, এই যি কৰো বুলি কয় তাকে কৰিবলৈ দিয়ে। তাই যদি বোলে নহয়, মই আজি ডিব্ৰুগড়লৈ যাওঁগে, মানে সেই জনী ঘৰলে গুচি যায়। তাৰপিছত এই যদি মানে আমুকলৈ যাওঁ বুলি কয়, গুচি যাব বুলি কয়। তাৰমানে তাইক ৰিমট কণ্ট্ৰলটো সেই দুজনী মানুহৰ হাততে থাকে। তেহেঁতি যিটো কব সেইটো মাক বাপেকে ভাবি সঁচা বুলি ভাবে। বিশেষকে ডাঙৰজনী বায়েকে যিটো কব সেইটোকে তাইলে কোবলে বেলিটো যেনেকে ওলোৱাটো সঁচা কথা, সেইটো সঁচা কথা বুলি ভাবিলো। তেওঁলোকে আপোনালোকৰ সংসাৰখন ভাঙি কি পাইছে? নিজৰটো এখন সংসাৰ আছে। সেইটো আচলতে সেইটো এটা ভাল প্ৰশ্ন কৰিছা তুমি। সেইটো কি পাইছে এতিয়া নাপায়। তেওঁৰো এটা, সেই বায়েকজনীও এটা ল'ৰা আছে। সেই ল'ৰাটোৱে যেতিয়া এদিনটো ভালে কুশলে থাকিলে, সিও বিয়া পাতিব। সেই এতিয়াৰ জামানাক ল'ৰা ছোৱালীবোৰ কেনেকুৱা দেখিছে, গতিকে সি বিয়া পাতিব আজিৰ পৰা 5 বছৰ 6 বছৰ 10 বছৰ পিছত, তেতিয়ালৈতো আৰু বেছি বেয়া হব। এতিয়াই বেয়া, এতিয়া আন লেভেলত বেয়া, তেতিয়াতো আৰু বেছি বেয়া হব। তেতিয়া সেই মাকজনীয়ে কান্দিব, সংসাৰ ভঙাৰ পৰিণতি কেনেকুৱা হব সেইটো তেতিয়া গম পাব। আৰু
তাইৰ ল'ৰাটো এতিয়া মেট্ৰিক পাছ কৰা এতিয়া কলেজত পঢ়ি আছে, ফাৰ্ষ্ট ইয়াৰ নে ছেকেণ্ড ইয়াৰ কিবা এটা হৈ আছে, কিবা তাত পঢ়ি আছে। মোৰ ল'ৰাটো কিন্তু মোৰটো খাই দিলে। আপোনাৰ ল'ৰাটোৰ এতিয়া পঢ়া শুনা গোটেইখিনি বৰবাদ হৈ আছে, শেষ হৈ গ'ল। মোৰ এটা পঢ়াৰ বয়স এতিয়া 11 বছৰ বয়স। মানে মোৰ ল'ৰাটো এটা ব্ৰাইট এডুকেটেড ল'ৰা আছিলে। এতিয়াতো পঢ়াখিনি নষ্ট হৈ গ'ল, কমপ্লিট নষ্ট। তাক এতিয়া পঢ়িবলৈ সময় ধৰিছে, সিটো ৰিল বনাই ঘূৰি ফুৰিলে নহ'ব। ৰিল বনাই ঘূৰি নহ'ব। আৰু ইণ্টাৰেষ্টিং কথাটো প্ৰতিটো ৰিলতে অকল তাইহে ওলায়, আৰু এটা ৰুমত ওলায়। সেই ৰুমটোত তাই এখন শাৰী লৈ পেলাই ওলায় কেতিয়াবা। আৰু এই ঠাণ্ডাত, আজি এইকেইদিনতো ইয়াত গুৱাহাটীত অলপ কমেই বাৰু, কিন্তু এনে জেনেৰেলি অলপ ঠাণ্ডাত শাৰী এখন পিন্ধি কটা ব্লাউজ এটা পিন্ধি লৈ পেলাই তাই ৰিল বনাইছে। এইটো গতিকে তাই ছচিয়েল মিডিয়াত কিয় ইমান হেৰি কৰিব বিচাৰিছে, নিজকে দেখায় বা শাৰী এখন পিন্ধে ঠাণ্ডাত, আমিতো চুৱেটাৰ টুৱেটাৰ পিন্ধি কিবা কৰিব লাগিব। মইতো এতিয়া তোমাক কোট পিন্ধি আহিছো না, এইটো নিজৰ দেহাটো দেখাব বিচাৰিছে কিয়? আচলতে এইটো সেই পৰকীয়া প্ৰেমত পৰিলে যিকোনো কাম কৰিব পাৰে। মানে মানুহৰ কি হৈছে, এটা সময় থাকে পগলা হৈ যায়, যিকোনো কাম কৰে। সেইটো মই নিজেও পাইছো। তেওঁ নিজে এনালাইচিছ কৰিব পৰা নাই কি ভুল কৰি আছো। মই আগতে ড্ৰিংকছ কৰিছিলো। মোক প্ৰায় বহুত মানুহে কয় ইমানকে ড্ৰিংকছ, বিশেষকে ঘৰৰ মানুহে মোক ভাইটিয়ে একদম খুব গালি পাৰে, মায়ে গালি পাৰে, খুৰাই গালি পাৰে, ইভেন তাইও গালি পাৰিছিলে। তেতিয়া মই ভবা নাছিলো যে মানে হেৰি এইটো কি কৰিলো কি হল, মানে এনেকুৱা হৈ যায় আৰু একো নাই। সেই বস্তুটো মানে মই তেতিয়া বুজি পোৱা নাছিলো। লাহে লাহে যেতিয়া মই এবাৰ বিপদত পৰি গলো, লাহে লাহে মই বুজি পাই গলো, এইটো এতিয়াও কৰো, নকৰা নহয়, এইটো ফাঁকি দি লাভ নাই, কেতিয়াবা অকমান। কিন্তু কথাটো হৈছে কি, এতিয়া তাই বলিয়া হৈ আছে। পৰকীয়া প্ৰেমত পৰিলে মানুহ বলিয়া হৈ যায়। টকা পইচা লোভ দেখাব মানুহে, লোভ দেখুৱাইছে। আৰু তাই এতিয়া কমপ্লিট টকা পইচাৰ লগত খেল কৰি আছে। এই টকা পইচা যে বেছি দিনলৈ নাথাকে, বা তাইৰ এতিয়া মানুহ এই ৰূপটো যে তাই বেছি দিনলৈ নাথাকে, সেই কথাটো তাই অনুভৱ কৰিব পৰা নাই। আৰু মোৰ বিৰাট দুখ লাগে এটা কথা বিৰাট দুখ লাগে, মানে তেওঁলোকৰ ঘৰত কোনো এডুকেটেড ল'ৰা ছোৱালী নাই, কোনো নাই দেই। এডুকেটেড মানে মই অকল এডুকেশ্যন কোৱালিফিকেশ্যনটোৱে কোৱা নাই, কলেজ আৰু নলেজটোৱে মেইন বস্তু। ডাক্তৰ ইঞ্জিনিয়াৰটো বনাই লব পাৰি পইচা দি, কিন্তু মানুহ হবলৈ বিৰাট টান। তেওঁলোকৰ ঘৰত মানুহ নাই। মানুহ মানে এইটো কাৰণে নাই বুলি কৈছো, এই যে কাম বিলাক কৰি আছে তাই, এজনী বোৱাৰীয়ে, তাইক মই বহুত ওপৰ লেভেললৈ লৈ আহিছিলো। তুমি চাগে ধৰিব পাৰিছা এতিয়া ইয়াত এখেতৰ লগত চিনাকি পেলাই। এতিয়া গতিকে তাকে মই বহুত আপডেট কৰি দিছিলো। মোৰ ভাইটিও কষ্ট কৰে, মানে বাবা, মোক বাবা বুলি মাতে, বাবা নবৌয়ে ভাল পাব, কাশ্মীৰ ফালে যাওঁগে, ফাৰ্ষ্ট টাইম গুচি যাওঁতে ফেব্ৰুৱাৰী মাহত যেতিয়া গুচি গৈছিলে। তাৰপিছত তেতিয়া তেওঁ মানে হেৰি কৰে বোলে, নবৌক আনগে আৰু কাশ্মীৰ টিকেট বুকিং কৰিলে, তাৰপিছত কেঞ্চেল কৰিলে। তাৰপিছত যেতিয়া আহিলে, অলপ দিনৰ পিছত, বিহুৰ পিছতে, ভাগৰ বিহুৰ পিছতে আমি এইটো কি হেৰিলে লৈ গৈছিলো, এইটো চেৰাপুঞ্জী মানে ফূৰ্তি, মানে অকণ মনটো ভাল লাগিব। নাই নহলে মানে সেই তেতিয়াৰ পৰা পিৰি খাই আছে তাইক প্ৰেমেৰে। বেলেগ প্ৰেম আহি গৈছে, থাৰ্ড পাৰ্চন। তেতিয়া মানে মই তেতিয়াৰ পৰা অনুভৱ কৰিছিলো। এতিয়া কথাটো হৈছে কি, তুমি কোৱা কথাটো হৈছে কি, মানুহৰ মোক দুখ লাগে কি, অকমান ভাল কথা এটা শিকাবলে বা কবলে যে এই কামটো নকৰিবি, এইটো কিন্তু তোৰ ডাঙৰ বিপদ হব, এইটো পৰা তোক সমাজে পিছলে দুখিব। আকৌ এতিয়া তোৰ জীৱন যৌৱন আছে, কৰি আছ, দুদিন পিছত নাথাকিব, এদিন কিন্তু ডাঙৰ প্ৰস্তাৱ বিপদত পৰিবি। সেই ভাল কথাটো শিকাব তেনেকুৱা মানুহ এটা নাই। পজিটিভ চিন্তাটো কৰিবৰ কাৰণে, তেওঁলোকৰ মানুহ এটা নাই। মোৰ দুখ লাগে এই কথাটো। কাৰণ আপোনাৰ লগত অলৰেডি সংসাৰ 15 বছৰ হৈছে, হৈ যোৱাৰ পাছত আপোনালোকৰ সংসাৰ ধুনীয়াকে পৰিয়াল বাঢ়িছে, ল'ৰা এজন আছে, গতিকে আপোনাৰ লগতে গোটেই জীৱনটো থাকি সুখে শান্তিৰে পাৰ কৰিব লাগে। এতিয়া দুদিনৰ সুখ বিচাৰি কাৰোবাৰ পৰা 2 টকা দেখিলে বুলি, সেই দুটকাৰ পাছত কেইদিনমানৰ পাছত নাইকিয়া হৈ যাব, 2 বছৰ 3 বছৰ পাছত নাইকিয়া হৈ যাব। তেতিয়া
হাতৰ মানুহক আজিকালি চিনি পাব নোৱাৰি। মানুহক চিনি পাব। আৰু মই সেইটো এটা কথা কওঁ বুলি ভাবিছো, তাই এতিয়া ৰূপ আছে যৌৱন আছে কাৰণে তাইক দেখি পেলাই সেই আজিকালি কেনেকুৱা সিদিনা এতিয়া আমাৰ দুৱাৰমুখতে আমাৰ ৰুমৰ দুৱাৰমুখতে নেহা এপাৰ্টমেণ্টত তুমি চাগে জানাই ছোৱালী এজনী আমাৰ তাৰ বোকাখাটৰে, তাকো মোৰ চিনাকি ছোৱালী, মানে মই ইয়াত বিহু মাৰি থাকোতে মোৰ লগত চিনাকি হৈছিলে, মোৰ দাদাজনে চিনাকি কৰি দিছিলে। সেই শ্বিলঙত নি মাৰি পেলালে অলপ দিনৰ আগত যে এই যে গম পাইছো এক্সিডেণ্ট হৈছিলে। ছোৱালীজনী উকিল, তাই বাৰু বিয়া হোৱা নহয়, কিন্তু কথাটো হৈছে কি তাইৰো ৰূপ যৌৱন আছিলে, তাইটোতো গাভৰু ছোৱালী বাৰু। তাৰপিছত তাইক নি পেলাই মাৰি পেলালেগে। অলপ দিনৰ আগত ধুনীয়া ছোৱালী এজনী অন্তঃসত্ত্বা কৰি লৈ পেলাই মাৰি পেলাইছিলে, এইটো এটা ডাঙৰ নিউজ হৈছিলে। এই তেনেকুৱা সেই বস্তুবিলাক বুজি পোৱা নাই তেওঁলোকে, মানে এইটো যে এই কৰাটো হব সেই অনুভৱটো কৰিব পৰ্যায়তো তেনেকুৱাই চিষ্টেম হবগে, এটা পৰ্যায়ত হবগে। তাৰমানে ভাল কথাবিলাক কেলে শিকোৱা নাই। এই ল'ৰাটো মোৰ ল'ৰাটোতো সৰুৰ পৰা মানে তেওঁ এটা ভাল পৰিৱেশত জন্ম হৈছে, আৰু সৰুৰ পৰা তেওঁ অভাৱ পোৱা নাই। মানে কেলে মোৰ মায়ে চাকৰি কৰিছিলে চেন্ট্ৰেল বেংকত, যোৱা 23ত ৰিটায়াৰ হৈছে, 24 মাৰ্চত। অভাৱ নাই, মই সেইটো অহংকাৰ নাই কৰা দেই। সেই অভাৱ বোলা বস্তু এতিয়াও 15,000 টকীয়া চাইকেল এখন ঘৰত পৰি আছে। লাখ বুলি কলে যিহকে মন যায় তাকে পায়। গাড়ীত স্কুললৈ মই অনা নিয়া কৰো, মই থাকিলে স্কুটি এখন লৈ দিছিলো মাকক, মই নিজৰ বাইকখন বিকি পেলাই। সেই অভাৱ বোলা বস্তুটো পোৱা নাই। বাকী খুৰাকেতো আৰু দামী কাপোৰটো দিয়ে, আইতাকে দামী কাপোৰটো দিয়ে। সিটো এদিন বুজি পাব, সি এদিন বুজি পাব। আৰু তাইৰ একাডেমিক কেৰিয়াৰটো এতিয়া অলৰেডি শেষ হৈ গৈছে। এটা ব্ৰাইট একাডেমিক কেৰিয়াৰ আছিলে তাৰ, আৰু একাডেমিক কেৰিয়াৰটো তাৰ অলৰেডি শেষ হৈ গৈছে। মানে কেলে এই স্কুলখনে, মই আমাৰ ঘৰৰ ওচৰত এখন শংকৰদেৱ স্কুল আছে, মই শংকৰদেৱ বিদ্যানিকেতন, তাত মানে মই পঢ়ুৱাই আছিলো। তাত পঢ়ুৱাই থাকোতে ক্লাছৰ ভাল নাম থকা ল'ৰা আছে। এতিয়াতো মই টিচিখন নিদিওঁ, টিচি লাগিব নহয়, কোনোবা স্কুল এখনত পঢ়িব পাৰিব, এমাহ পঢ়িব, 2 মাহ পঢ়িব, 6 মাহ পঢ়িব, পৰীক্ষা দিবলৈ নিদিয়ে, যিকোনো স্কুল এখনত নিদিয়ে। দেউতাক কোন লাগিব, ডেফিনেটলি লাগিব। আৰু যদি টিচি হেৰি কৰাৰ লগে লগে বোলে এইটো বোলে এনেকুৱা হলেও সেই আগৰ টিচিখনটো লাগিব, তেওঁ চহী কৰিব লাগিব। বা মই হলেও যদি তাক লৈ পেলাই ক'বলৈ গুচি যাওঁ, মাকে যদি সেইটো উভতনি দেখুৱাই, মই মাকক একো কৰিব নোৱাৰো। তাৰ ভৱিষ্যতটো বেয়া হৈ গৈ, তাৰ ভৱিষ্যতটো অলৰেডি বেয়া হৈ গৈছে। আৰু যিহেতু বেয়া হৈ গৈছে, সেইটো এদিন উপলব্ধি কৰিব। আপোনাৰ পৰা আঁতৰাই থোৱা হৈছে। মোৰ পৰা মই আজি এতিয়া 44, 48, প্ৰায় 50 দিনেই হ'ল আৰু। 50 দিন মই ল'ৰাটোৰ লগত দেখাটো পিছৰ কথা, কথা পাতিবলৈ পোৱা নাই, কথা পাতিবলৈ দিয়া নাই। আপুনি এইটো বিচাৰিছে কথা বিচাৰিবলৈ বা ল'ৰাটোক আপুনি আনিম বুলি কোৱা ধৰণৰ তেনেকুৱা কিবা? মই ল'ৰাটোক আনিবলৈ মই নাযাওঁ, সেইটো কাৰণেই নাযাওঁ। ল'ৰাটোক মই আনিম, কিন্তু মানে কি এনেকুৱা ধৰণৰ কথা, ল'ৰাটোক মই লৈ নাই যোৱা। আৰু এগৰাকী মানুহে যেতিয়া প্ৰেমত পৰি, মোক বাৰু বেয়া পাইছ, বাদ দিছো, মই তোক ভাল পাওঁ, মই তোমাক ভাল পাওঁ, তুমি মোক বেয়া পাইছা, পাব পাৰা, কিন্তু ভাল পৰামৰ্শটো ঘৰৰ মানুহে বায়েকজনীয়ে দিব লাগিছিলে, প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে কি, সেই ল'ৰাটোৱেতো একো দিগদাৰ কৰা নাই, তাৰ কেৰিয়াৰটো কথাটো চিন্তা কৰি পেলাই তাৰমানে মই যে কলো, এই বস্তুবাদী পৃথিৱীখনক, ভোগবাদী পৃথিৱীখনক গুৰুত্ব দিয়ে, বাকী ল'ৰা ছোৱালী ভাৰমে যাও। এতিয়া মানে তেওঁ ৰূপ যৌৱন আছে কাৰণে সেইখিনি বিচাৰিছে, এটা সময়ততো নোপোৱা নাইকিয়া হৈ যাব। তেতিয়াৰ পৰাই তেওঁ এই উল্টি গন্তি চুৰু হৈ যায়। তেতিয়া আকৌ আপোনাক বিচাৰিব, তেতিয়া মোক বিচাৰিব। তেতিয়া মোক বিচাৰি লাভ নাই, মোক বিচাৰি লাভ নাই। কিন্তু এতিয়া অহাটো বিচাৰি আছে। মই এতিয়া অহাটো বিচাৰি আছো। মই তেওঁক যদি তেওঁ এই মানে হেৰিটো পাই, মই মানে ইয়াৰ পৰাই তেওঁক নমস্কাৰ কৰি কৈছো যে মই তেওঁক সকলো দুখ মাফ কৰিম,
সকলো দুখ মাফ কৰি দিম। মই এইবাৰ যোৱাৰ পৰা মই এটা ইমানকণ ভুল কৰা নাই। তেওঁ মোক ব্লেম দিয়ে মাৰপিট কৰিছো বুলি। এই গোটেই বস্তুটো সেই যে মই যে তোমাক কলো যে চাহ অকণ দিয়া নিদিয়ে, 3-4 মান কোৱাৰ পিছত নিদিয়ে, তাৰপিছত যেতিয়া পৰা মোৰ খং উঠি যায়, খং উঠি যোৱাৰ লগে লগে মইতো মতা মানুহ না, খং উঠি যোৱাৰ লগে লগে হেৰি তাই কাজিয়াল হৈ যোৱাৰ লগে লগে মাক কলে বা বাপে কলে নহলে মাকৰ ঘৰত এটাই ফোন, মাক নহলে বায়েক, তাকে নহলে সেই ল'ৰাটোলে ফোনটো লাগি থাকে, মানে শুনাই যে মোক অত্যাচাৰ কৰিছে। যেতিয়া খংটো উঠে কিন্তু মই তাইক হাতত ধৰো, কিন্তু মই চৰটা নামাৰো তাইক। মই জানো তাৰমানে তাইক মই এনেকে হেঁচা মাৰি ধৰি শুৱাই দিওঁ। কেতিয়াবা নিচিগি এনেকে ধৰো, তাই মোক নেলুত ধৰিছে বুলি কয়। বুজি পাইছা নাই? সাংঘাতিক ব্লেম দিলে, কিন্তু চব বাদ দি দিম, চব বাদ দিছো। মই সেইখিনি জানো কেলে হ'ল। এই পৰকীয়া প্ৰেমৰ কাৰণে যে সেইখিনি হৈছে মই বুজি পাইছো, জানিছো। তৃতীয় এজন ব্যক্তি আহিছে মাজত। আহিছে। চব বাদ দি দিম, চব মই শিৱৰ বিষয়ে মই খাই থৈ দিম। অকমান এডজাষ্টমেণ্টত লাগিব দেৰি, কিন্তু ব্ৰেইনৰ পৰা ওলাই যাওঁতে অলপ দেৰি লাগিব, কিন্তু বস্তুখিনি পাইছোতো, ভালেই পাইছো নহয়, বহুত দিন পাইছো নহয়, সময় লাগিব, কিন্তু বাদ দি দিম। কিন্তু মই তেওঁক ইয়াৰ পৰাই মানে অনুৰোধ কৰিছো হাত জোৰ কৰি, যে তেওঁ ব্ৰেইনটো সুবুদ্ধি উদয় হওক, ভগৱানে সুবুদ্ধি উদয় দিয়ক হওক, আৰু মোক বুজি পাওক। মাক বাপেকক সিদিনা মোক খুব বেয়া ব্যৱহাৰ কৰিছে, মই একদম 1% গুৰুত্বই দিয়া নাই। কেলে দিয়া নাই জানা নাই? মই জানো তেওঁলোকক দুখ দি লাভ নাই। তেওঁলোকক সেই বায়েকজনীয়ে বা মানে মোৰ মানুহগৰাকীয়ে যেনেকে শিকাইছে তেনেকেহে বুজি পাইছে। এঘণ্টা লগলে নাবাজে। তেওঁলোকক কৈছে যে মোক ঘৰত পিটে, সি পিটে আৰু পিটে কাৰণে যোৱাটো বেয়া। বায়েকক কৈছে যে ই মোক পিটে নে নিপিটো ভগৱান জানে, মই জানো। মই ঢোল বজোৱা মানুহ, মই ঢোল চোল বজাও, আৰু সেইকাৰণে মোৰ হাতখন তাই জানে, দুইজনে কোলা হৈ আছে। মই মাৰিবলৈ তাইক জেগা নহব, মানে মই সেইটো কাৰণে নেমাৰো। আৰু তেহেঁতক বাপেককে মাককে আনা দিনাই মই কৈ থৈ আহিছিলো যে মই আপোনাৰ ছোৱালী আগাত কেতিয়াও মই হাত নিদিওঁ। এতিয়া তেওঁক যেনেকে বুজাইছে, এই যে বায়েকজনী এনি টাইম ফোন কৰি থাকে, এই বায়েকজনীয়ে গোটেই চিষ্টেমটো কৈছে, মানে মাক বাপেকক এই লগত কথা পাতি ফোনটো কাটি হল নহয়, বাপেকক কওঁ আৰু মাকৰ লগত কথা পাতিব। তাৰমানে তাই দিনটো কাম সেইটোৱে, তাই অন্য কাম একো নাই। বহুত খিনি বেয়া কৰি দিছে। তই একদম নিজৰ মতত থাকিবি, তই আমুকে তামুকে তই ঘৰ এখন চলাবলৈ, তাই যিজনী মানুহে কৈ শিকাই আছে, তাইৰ নাম ৰিজু হাজৰিকা, তাই হাজৰিকা মানুহৰ ঘৰলৈ বিয়া হৈ গৈছে। তেওঁ কিন্তু সংসাৰখন ঠিকে ৰাখিছে। তেওঁ সেইখন ঘৰত তেখেতৰ মিষ্টাৰ ঢুকোৱাৰ পিছত সেইখন ঘৰতে তাই থাকি মেলি কিবা কিবি কৰি ল'ৰা মেট্ৰিক পাছ কৰা, এতিয়া কলেজত পঢ়াই দিলে। কিন্তু মোৰ সংসাৰখন ভাঙি দিলে। তেওঁ সংসাৰখন ঠিকে ৰাখিলে। ইভেন যিজনী ছোৱালীৰ কথা কৈছো, মই তোমাক এতিয়া দেখুৱাব পাৰো, সেইজনী ছোৱালী তাই সংসাৰখনো ঠিকে ৰাখিলে। তাহাঁতৰ তাৰমানে মতা মাইকী দুইটাই কোনো কথাই নাই, মানে কোন ক'ত আছে এইটো চাবলৈ সময় নাই, হলেও তাই ঠিকে ৰাখি লৈ পেলাই মোৰখন সংসাৰ হেৰি কৰি, তাৰমানে মানুহ ব্ৰেইন ৱাছ কৰিব পাৰি নহয়, জানা নাই? যিকোনো মানে আমাৰ বিলাকক নোৱাৰে। কিছুমান কথা থাকে, এডুকেশ্যন কোৱালিফিকেশ্যনটো মেইন বস্তু নহয়, মানুহক জ্ঞান লাগিব। মই তোমাৰ এতিয়া মই কৈছো নহয়, বিভিন্ন ধৰণৰ মই তাইক কথা কৈ থাকো, গুৰুত্ব নিদিয়ে। তাই তেতিয়া ৰিলচ বনোৱাত গুৰুত্ব দি থাকে। ৰিলচ অহাৰ পৰা আপোনাৰ বেছি খেলি মেলি হৈছে। সেইটোৱে কথাটো। আৰু 2 নম্বৰ কথাটো হৈছে কি, মোৰ ঘৰখনত অভাৱ নাই। ৰাতিপুৱা কাম কৰা মানুহ আহে, তাই কাম কৰিব নালাগে, তাই কাপোৰ নিজৰ কাম কৰা মানুহে ধুৱে, বাচন বৰ্তন কেতিয়াবা হেৰি কৰে। ৰাতিপুৱাই ল'ৰাটো স্কুললৈ থবলৈ গুচি যাব, 11টা বজাত আহিব। যিবিলাক মানুহ 5 মিনিটত আহি পাই যায়, তাই 11 বজাত আহিব, মানে ল'ৰাটোৰ লগত কথা পাতি আহে। তাৰপিছত দেখাই মোক কৈ থাকে, গোটেই কাহিনী এতিয়া ওলাই গৈছে আৰু। তথাপি মই আকৌ হাত জোৰ কৰি কৈছো, মই চব মাফ কৰিম, মাত্ৰ মোক ল'ৰাটো লাগে, তাইক লাগে। মই তাৰ বাদে অন্য একো হেৰি নাই। আৰু মই ইমানকণো মই তাইক বেয়া পোৱা নাই। মই জানো তাই ব্ৰেইনত অকমান কিবা এটা বেয়া বুদ্ধি
সোমাইছে আৰু সুমুৱাইছে আৰু তাই সোমাইছে কিন্তু তাইক উলিয়াবলৈ চেষ্টা কৰিব লাগিছিলে সেইটো উলিওৱাত চেষ্টা নাই তাত উদগনি দিলে বায়েকে আৰু ভনীয়েকে যাৰ কাৰণে সংসাৰখন ভাঙিছে তাইক অকণো দুখ নাই আৰু ল'ৰাটোৱে ভুগিছে মোৰ আৰু এতিয়া যদি মই কেছ কৰো তাই ফচি আছে পুৰা তাই আহিছে মনে মনে আৰু বহুত দিনৰ পৰা প্লেন কৰি এনেকুৱা এটা তাই কাগজ পত্ৰ গোটেইবোৰ লৈ আহিছে কিন্তু প্ৰেমত বলিয়ান হৈ তাই ঘৰখন এৰি থৈ গুচি আহিলে কাগজ পত্ৰ গোটেইবোৰ লৈ আহিছে তাই মানে ভোটাৰ আইডি পেন কাৰ্ড কিবা কিবি গোটেইবোৰ লৈ গৈছে তাই তাৰমানে প্লেনিঙে কৰিছে কথা বতৰা হৈ গৈছেতো আৰু সেই ল'ৰাটো বহুত হেৰি আছে জড়িত আছে সি এনেই মৰিব মই যদি কেছ কৰি দিওঁ ল'ৰা চাগে বিয়া পতা নহয় নাজানো মই আৰু মই যিমান দূৰ জানো ল'ৰাটো 2টা ল'ৰা ছোৱালী আছে তাৰপিছতো নাই বুলি ফাঁকি দি আছে তোমাৰ ল'ৰাটোকে মই তুলি ল'ম টেনচন ল'ব নালাগে আমুকে তামুকে তেনেকুৱাকে কথা দিছে মানে সেইবোৰ বুজিছো লোক দেখাইছে এইবোৰ পাইছো আৰু মানে ফুল পৰকীয়া প্ৰেম চলি আছে পুৰা পৰকীয়া প্ৰেম চলি আছে এতিয়া কথাটো হৈছে কি সিমান খিনি হৈ গৈছে ইয়াত এই বাইকজনী গোটেইবোৰ কথা জানে কিন্তু বাইকজনীয়ে মাক বাপেকে হয়তো নাজানিব পাৰে তাৰমানে মাক বাপেকক তাই কবলৈও নকবও পাৰে দেই আৰু কলেও চাগে সেই বায়েকে এনেকে বুজাই দিছে যে কি পিতেই সমীৰণে পিতেই গতিকে ই যদি ভালদৰে আহি ইয়াৰ গুচি যাওক আকৌ কিনো ডাঙৰ কথা কিন্তু গলে যে তাই 7 বছৰমান জেল হব সেই কথাটো আকৌ মাক বাপেকে বায়েকে নাজানে নহয় গলে সুখী হব নোৱাৰিব সুখী হোৱাটোতো হোৱাই মই যদি তাইক কেছ নিদিওঁ যদি গুচি যায় এতিয়া অলৰেডি মানে মোৰ অলপ ডাউট হৈছে কিবা এটা হৈছে নেকি মই আকৌ এনালাইচিছ আকৌ এনকুৱাৰী চলাব লাগিব মই কাইলৈৰ পৰা আকৌ আৰম্ভ কৰিম এতিয়া কথাটো হৈছে কি কিবা এটা হৈ আছে এতিয়া যদি মানে তাই মানে কোনোবাই যদি তাইক সুবুদ্ধি নিদিয়ে বিপদ আছে তাৰমানে তাইক যদি তাই বিয়া হয় আৰু তাই বিপদ হব 7 বছৰমান জেল হব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন বিল আনিছে যে এনেকুৱা কথা আৰু কথা আছে সেই বহু বিবাহ শব্দটো কৈছে কথা আছে সেইখিনি মই নকওঁ মই ক'ব নকওঁ মই তাইক প্ৰেষ্টিজটো ৰাখিবই লাগিব তাৰমানে যিমানে যি নহলেও তাইক ধ্বংস কৰি পেলাব নোৱাৰি ন মোক বাৰু কৰিছে সেইখিনি যে তেওঁলোকৰ লগত আমাৰ মনে মোৰ আৰু তেহেঁতৰ ঘৰখনৰ মাজত পাৰ্থক্যটো সেইখিনিতে এতিয়া কালি আমি ভাইটি মই আৰু আমাৰ খুৰা আমি কথা পাতিছো আৰু মোৰ মানে মনটো ভাল নহয় বহি আছো ওচৰতে কিবা ফাংচন এটা হৈ আছে নাট্যমন্দিৰত মই যোৱা নাই বহি আছো তেতিয়া মানে কথা ওলাইছে এইবিলাকে কথাবিলাক মানে হেৰি চিন্তা কৰিবলৈ মানে পাৰে আমি যেনেকে চিন্তা কৰো তেওঁলোকৰ ঘৰখনত সেই লেভেলত চিন্তা কৰিবলৈ কোনো মানুহ নাই তেওঁলোক ভাল বুদ্ধি এটা দিব পৰা নাই এতিয়া আমি বহুত দিন বাট চাইছো তেওঁলোকৰ ঘৰৰ পৰা কিবা ভাল বুদ্ধি এটা কৰে নেকি ল'ৰাটোক দিয়ে নেকি ঘূৰাই দিয়ে নেকি বা তাই ঘূৰি অহা কিবা হেৰি লয় নেকি এনেকুৱা ধৰণৰ কিবা মানে হেৰি কৰি আছো কিন্তু নাই কোনো কাৰণত তেহেঁতৰ হেৰি অহা নাই মানে সুবুদ্ধি উদয় হোৱা নাই উঠি ভাঙি আছে আৰু তেওঁলোকে মোৰ ওপৰত প্ৰচণ্ড এটা খং উঠি আছে মোৰ ওপৰত মাক বাপেকে খং উঠাটো স্বাভাৱিক কথা সেইটো মই বেয়া পোৱা নাই দেউতাৰো উঠিব পাৰে খং মাৰো উঠিব সেইদিনা মোক সোমাবলৈ নিদিলে তই কেলে আহিছ ওলা বুলি মোক তাৰপৰা খেলি মই এটা শব্দও মতা নাই মই চাই আছে মোৰ গাড়ীত 3টা ল'ৰা আছিলে আৰু চাই আছে মই অকলে সোমাই গৈছো মই তামোল পাণ দিওঁ দি পেলাই মই যদি ভুল কৰিছো মই ভৰি হাতে ধৰি দিওঁ তামোল পাণ লৈ গৈছো মই মা বুলি সোমোৱাৰ পিছতে তই কেলে আহিছ এনেকে একদম লগে খেদা মাৰি আহিলে তাৰপিছত ভায়েকে ভিতৰৰ পৰা কৈছে ইয়াক মোৰ মুখৰ পৰা কাটিম কিবা খাম সি মানে সেই অকমান পেটত পৰি ললেহে সেই দমটো দেখুৱাব পাৰে এনে সেইদিনাখিনি সি উঠি আহিব নোৱাৰিলে বুজি পাইছা নাই মানে সেইবোৰ বাৰু সেইবোৰ বাদ দিছো এইবোৰ আৰু লাইট কেছ মা দেউতাৰ কথাকেইটা এইবোৰ অদৰকাৰী কথা মোৰ মায়েও সাংঘাতিক ধৰণে বেয়াকে কয় আৰু কৈছে আৰু কিন্তু এই বায়েকজনীৰ ক্ষমাৰ যোগ্য নহয় মানে
সংসাৰ ধ্বংস সংসাৰ ধ্বংস কৰা আৰু মই একো নকৰিলেও তাই পাব মই যেনিবা একো নকৰিলো কিন্তু তাই পাব আৰু এই এই বেয়া বুদ্ধি দি সময়ত উপলব্ধি কৰিব সময়ত উপলব্ধি কৰিবলৈ সময়টো তেতিয়ালে নাথাকিবগে নাই তাই মৰিবগে মাৰিবগে তাৰমানে আজি তাৰিখত মানুহবিলাকে ৰূপ যৌৱন আছে কাৰণে দুদিনমান ভোগহে কৰে বুজি পাইছা নাই কোনেও সেই ভূপেন হাজৰিকাৰ গানটো যেনেকে ওৰে জীৱন সাৱতিলম জীৱন গলেও গলি বুলি এনেকুৱা হেৰি এটা গান এটা আছে ভূপেন হাজৰিকাৰ গান এটা আছে সেই বস্তুটো ওৰে জীৱন কোনো কাৰণত আগভেটি ধৰিম বুলি আজিৰ দিনত কব নোৱাৰে আজিৰ দিনত যিটো প্ৰেম দেখিছে খন্তেকীয়া কাৰণ এই প্ৰেমটোৱে পৰকীয়া কৰিছে কিন্তু তাই টিকি থাকিম বুলি ভাবিলে প্ৰতিটো জীৱন মূৰ্খৰ স্বৰ্গত বাস কৰিছে আৰু সেইটো কাৰণে কৈছো তাই সুবুদ্ধি উদয় হওক মই তেওঁক এতিয়াও কৈছো আকৌ কৈছো তেওঁ যদি মনত ভাবে অকমান যদি এনালাইচিছ কৰি লৈ পেলাই যদি অকমান তাই ক্লিক কৰে যে তেওঁ এতিয়া চেতনা নাই মানে মই জানো তেওঁ এই মুহূৰ্তত চেতনাটো নাই চেতনাটো হোৱা নাই এই বাদ দে ল'ৰা কি হব ল'ৰা যি হয় হব সি কপাল এখন লৈ পেলাই আহিছে কপালখন সি লৈ আহিছে কিন্তু তোৰ চেষ্টাটো কৰিবলৈ তাৰমানে এনেকুৱা হৈছে চেষ্টাটো কৰাটো দৰকাৰ কথা আৰু সেই ল'ৰাটো যিটোৰ লগত প্ৰেম কৰি আছে সি এনেই বেচেৰা মৰিছে সি যে তাৰ ঘৰখন ধ্বংস হৈ যাব তাৰমানে তাৰ ঘৰখন ধ্বংস হৈ যাব মানে এই আইনখনে কেছ খেলিহে তৎ পাব মানে তেওঁলোকে কেনেকে ভাবিলে বা সেই ল'ৰাজনে কেনেকে ভাবিলে যে এগৰাকী বোৱাৰী মানুহ এটা ল'ৰা হাজবেণ্ড থকাৰ পাছত সি সেইগৰাকী বোৱাৰীৰ লগত সুখৰ সংসাৰ এখন গঢ়িম বুলি তেওঁ কেনেকে ভাবিছে বা তেওঁ কেনেকে ভাবে নহয় মই এনকুৱাৰী কৰি লৈ পেলাইহে গম পাইছো তেওঁৰ ল'ৰা দুটা আছে ল'ৰা ছোৱালী এহাল আছে বুলি বা তেওঁ যেনিবা বিয়া নাই পতা নাপাতিলেতো আৰু চেচ সেইটোৱে আৰু কৰো যদি তেওঁ সংসাৰ এখন আছে অলৰেডি সেই সংসাৰখন শেষ হৈছে আৰু যদিহে ল'ৰা সংসাৰ নাই তেনেহলে এগৰাকী বোৱাৰী মানুহ এটা ল'ৰা সন্তান থকাৰ পাছত সেই মানুহগৰাকীৰ লগত তেওঁ ওৰে জীৱন থাকিম বুলি কেনেকে ভাবিছে বা সেইটো সম্ভৱ হব জানো তাকেই কয় পৰকীয়া প্ৰেম পৰকীয়া প্ৰেমে যিকোনো কাম কৰিব পাৰে কাৰণে অতি ভাহি আছে তুমি পিছৰ কথাটো চিন্তা নকৰে মই এতিয়া গৈ লৈ পেলাই মানে এইফালে এতিয়া জাপ মাৰি দিম হেৰিখন এৰুৱাই মই সিফালে কিমান তলত পৰিম তাৰ কোনো ঠিক নাই মানে সেইটো মোৰ চাবলৈ সময় নাই মুঠতে জাপ মাৰিব লাগে মানে মই প্ৰেমৰ কাৰণে এতিয়া জাপ মাৰি দিম গতিকে সেই কাৰণত হৈছে মই সেইটো কাৰণে মই তাইক অকণো দুখ দিয়া নাই আৰু এনেকুৱা ধৰণৰ কথা মাক বাপেক দুজনৰ গাত মই দুখ নাই দিয়া যদিও এইটো কাৰণে এটা কাৰণে দিব লাগিব মহাভাৰতখনৰ কথাটো তুমি অলপ জানাই চাগে এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছো দেই এইটো নাকাটিবা এই কৃষ্ণই যেতিয়া শান্তি দূত হৈ আহি লৈ পেলাই বুজাবলৈ আহিছিলে দুৰ্যোধনক তেতিয়া অপমান কৰিলে ভগৱন্তক অপমান কৰাৰ পিছত ওলাই আহোঁতে বিদুৰে আগবঢ়াবলৈ ওলাই আহোঁতে বিদুৰে আগবাঢ়িছে আৰু আগবঢ়াবলৈ আহিছে আহোঁতে কৈছে যে আপুনি কৃষ্ণই কৈছে আপুনি ইমান উদাস নহব বিদুৰ বোলে যি হবলৈ গৈ আছে যি হৈছে তাত আপোনাৰ হাত নাই ভগৱন্তই বিদুৰক কৈছে আৰু যি হবলৈ গৈ আছে যি হৈ আছে তাত আপোনাৰ হাত নাই আৰু যি হবলৈ গৈ আছে সেইটোতো আপোনাৰ হাত নাই গতিকে মনে মনে চাই থাকক পঢ়ি থাকক তেতিয়া কৈছে বিদুৰে কৈছে যে আপুনিতো ভগৱান জগতৰ ঈশ্বৰ আপোনাৰ হাতততো আছে তেতিয়া কৃষ্ণই আকৌ কৈছে যে মোৰ হাততো নাই সেইটো কাৰণে নাই কাৰণ কাৰোবাৰ কৰ্মত মোৰ হাত নাথাকে মই বুজাইছিলো মানে তুমি কৰা কৰ্মটোত ভগৱানৰ হাত নাথাকে কৰ্মটো তোমাৰ নিজৰ ফলটো পিছত বেয়া ভাল সেইটো পিছৰ কথা কৰ্মটো তোমাৰ নিজৰ সেইটো কথা কাৰণে কৈছে যে মোৰ কাৰোবাৰ কৰ্মত মোৰ হাত নাথাকে বুজাব পাৰে ঠিক তেনেদৰে সেইটো এটা কথা ২ নম্বৰ কথাটো হৈছে কি দুৰ্যোধন আচল দোষীটো ধৃতৰাষ্ট্ৰ দুৰ্যোধনটো হেৰি এইটো কি ধৃতৰাষ্ট্ৰৰ
ল'ৰাহে ৰজাটো কিন্তু ধৃতৰাষ্ট্ৰ ৰজা ধৃতৰাষ্ট্ৰ ৰজাৰে পিতেক দুৰ্যোধন ইচ্ছা কৰা হলে সি বুজাব পাৰিলেহেঁতেন গতিকে দুখটো থাকিব বাপেকটোৰ মানে ধৃতৰাষ্ট্ৰ থাকিব ঠিক তেনেদৰে দুখটো আছে মাক বাপেক হালৰ ভালে বেয়াই মোক মাতি নি দুটা চৰ মাৰি সোধা হলে মোক কলোহেঁতেন কাহিনীটো তই কেলে এনেকুৱা কৰিছ বাৰে বাৰে কেলে ছোৱালীজনী গুচি আহিবলগীয়া হৈছে মোক সুধিব পাৰিলেহেঁতেন সেই তাকে নকৰি মনে মনে যোৱা কাৰবাৰটো একদম সাংঘাতিক সেইটো এটা মাইনাছ পইণ্ট তাই 2 নম্বৰ কথাটো হৈছে কি পৰকীয়া প্ৰেমত পৰি লৈ পেলাই মোক 1 বছৰ তাইৰ লগত থাকিবলৈ দিয়া নাই 3 নম্বৰ কথাটো হৈছে কি পৰকীয়া প্ৰেমত পৰিছে তাৰপিছত সেইখিনি প্ৰুফ হৈছে গতিকে সেই বস্তুখিনি দেখা যাওক আৰু কি হয় মই কিন্তু এতিয়াও তেওঁক আকৌ হাত জোৰ কৰি গৈছো তেওঁক অকমান ঠাণ্ডা মগজে চিন্তা কৰক চিন্তা কৰি ক'ৰবাত ভুল হৈছে নেকি নিজে চিন্তা কৰক সকলো ঠিক হৈ যাব আকৌ ঠিক হৈ যাব মই কথা দিছো মোৰ ঘৰৰ মানুহৰ কথা মই ঘৰৰ মানুহৰ লগত কথা পাতি পেলাইহে কৈছো সকলো ঠিক কৰি দিম তাই সকলো যদি কথা পাতে মানে মনটোত যদি অলপ সেই স্থিতপ্ৰজ্ঞ মই তোমাক যে প্ৰথমে কলো স্থিতপ্ৰজ্ঞ মানুহজন যদি ওলাই আহে তেতিয়া মই কথা দিছো সকলো ঠিক হৈ যাব তাৰমানে এইখিনি কথা মই ঘৰত পাতি আছো আকৌ প্ৰথমৰ নিচিনা হওক খালি সেই বস্তুটো আহি তাইৰ ব্ৰেইনত সোমোৱাব লাগিব মাক বাপেক যাতে এই কাম নকৰে আৰু তেওঁ মাহীয়েক পেহীয়েক আৰু যিখিনি তেওঁ ফাঁকি দি আছে মই মাৰপিট কৰো কিবা কৰো সেই ফাঁকিখিনি তেওঁ নিজক দি আছে তাৰমানে নিজে প্ৰেমত পৰাৰ কাৰণে মোক ফাঁকি দি পেলাই সেই মানুহটোক আপোন কৰিছে বেয়া হৈ যাবলৈ বিচাৰে আৰু সেই তেনেকুৱা ধৰণৰ কথাটো আৰু সেইটো কথা কাৰণে মোক বেয়া পজাইছে কাৰণ যিমানে যি নহলেও দুখীয়া হলেও নিচলা হলেও গিৰিয়েক এটা গিৰিয়েকে আৰু মানে বায়েকজনীয়ে 24 ঘণ্টাত 24টা ফোন কৰে বুলি কলেও বেয়া নহয় আৰু সিফালে এই ল'ৰাটো এই যিটো ল'ৰাৰ কথা কৈ আছো সিটো কৰে সি মেছেজ কৰে ৰাতিটো ফোন কৰি থাকোতে মই পাইছো একদিন মই কিবা টিভি চাই আছিলো নে ফোনটো চাই আছিলো এনেকে কিবা কিতাপ এখন চাই আছিলো নে কিবা এটা আগফালে বহি আছো মোৰ ঘৰত গৰম দিন ভৰি হাত ধুবলৈ বুলি গৈছো দুৱাৰখনটো মাৰিয়ে থয় মইতো সোমাব নোৱাৰো তাৰপিছত আমাৰ নিজৰ ৰুমতে সোমাব তাৰপা সেই তেতিয়া মই পিছফালে গৈ লৈ পেলাই আমাৰ সেই ৰুমটো মানে তাই মই যিটো ৰুম আছিলে সেই ৰুমটো খিৰিকীখন মানে বেয়া হৈ আছিলে বেলেগ খিৰিকী এখন লগাবৰ কাৰণে পালা লগোৱা হৈছিলে গ্লাছখন খেনিয়া লগোৱা নাই তাৰপা গৰম দিন মই মানে টিঙৰ দুৱাৰখন এনেকুৱা হেৰি হৈ আছে মই সাপ বুলি ভাবি পেলাই গলো দেখিলো কোনোবা কথা পাতি আছে নেকি কথা পাতি আছে দেখিছো মই বহুত দেৰি শুনিছো শুনাৰ পিছত হেৰি কৰিছো লগালগ ফোনটো কাটি ডিলিট কৰি মিনিমাইজ কৰি টিভি ফোনটো বেলেগত মানে ধৰি মিনিমাইজ কৰি লৈ পেলাই আগত যিটো চাই আছিলে সেইটো থাকি যায় নহয় সেইটো উলিয়াই দিলে আৰু এনেকুৱা এটা ভাও দি দিলে যিটো মই কোনো প্ৰুফ নাই মানে ক'ব পৰা নাই মই ভিডিঅ' কৰিলো নাই মই হেৰি কৰিলো একোৱেই নকৰিলো আৰু কিন্তু কথাটো একদম 110% যদি তেওঁ প্ৰকৃততে সঁচা কথা কোৱা মানুহ হয় কব আৰু ল'ৰাটোৰ লগত শুই আছে ল'ৰাটো একেকাটিকে শুই আছে ল'ৰাটোৱে তাই ভিডিঅ' চাই আছো বুলি কৈছে মই একদম পুৰা দেখিছো এনেকে কথা পাতি আছে এনেকে কথা পাতি আছে মই শুনি আছো মই মানে হেৰি কৰিছো মই সেইদিনা হেৰি ঠিক আছে হ'ব তাই আগতে মোক এটা ল'ৰাই এদিন কৈছিলে যে ককাইদেউ আপোনাৰতো সংসাৰখন বেছি দিন নাথাকে মই লগে লগে তালৈ ফোন কৰিছিলো তাৰপৰা কৰি লৈ পেলাই মোক হেৰি কৰিছো গোটেইখিনি কথাখিনি কৈছিলে আৰু এতিয়া মানে মোৰ এই যে কলি বুলি কয় যে একদম পুৰা কলি হল এই বায়েকজনী আৰু সেই ভনীয়েকজনী আপোনাৰ সংসাৰখন ভঙাৰ আৰু অকল মোৰ সংসাৰ বুলিয়ে নহয় সেই বায়েকজনীয়ে এহঁতৰ ঘৰখনো ভাঙিছে এই এহঁতৰ মানে যিখন তেওঁলোকৰ নিজৰ ঘৰ মা দেউতাৰ ঘৰ সেই ঘৰখনো ধ্বংস কৰিছে তেহেঁতি বুজি পোৱা নাই খালি মোৰ দুখ লাগিছে সেইটো কথা বুজি পোৱা নাই আৰু তাই কিন্তু নিজৰ ঘৰখন ঠিকে ৰাখিছে আৰু সেই মানুহহাল ভাল কিন্তু তেওঁ শাহু শহু আছে মানুহহাল ভাল সেইদিনা যাওঁতেতো মোক মাৰিবলৈ লৈছে সেইদিনা মই যোনদিনা তাইক সুধিবলৈ গৈছো যে ঘৰ
মোৰ মানুহগৰাকী কলৈ গ'ল আৰু মোৰ ল'ৰাটো কলৈ গ'ল মাৰিবলৈ লৈছে আৰু পিছত ব্লেম দিছে কি মই হেনো তাত অভদ্ৰামি কৰিছো তাৰমানে যেতিয়া মই ইয়াত সোমাই আহোঁতে যদি তুমি মোক অভদ্ৰামি কৰা কোনো কাৰণ নাথাকে লাষ্টততো মই অকমান মোৰো খং উঠিবগে না মইতো তোমাক ইয়াত আমুক আছে নেকি দেৱজিৎ বৰা আছে নেকি সুধিব আহিছো নাই ক'ব ন মই দেৱজিৎ বৰাৰ কথা গম নাপাওঁ আমি ৰাখি থোৱা নাই নহয় কিবা কিবি হেৰি লাষ্টত বোলে যক নাই এই বেলেগলৈ পঠাই দিলো যক কি কৰে কৰিব যক এনেকুৱা শব্দ এনেকুৱা ধৰণৰ যদি কথা কয় তেতিয়া খং উঠি আহিব এতিয়া ওচৰৰ মানুহে দেখি আছে দেই মই ফাঁকি দিয়া নাই ওচৰৰ মানুহে তেওঁলোকৰ ককাই ভাইয়ে গোটেইখিনিয়ে দেখি আছে মাইকী মানুহ বিশেষকে বেছিকে আছে তাৰপৰা সেইখিনি মানুহ আছে আৰু সেইখিনি মানুহে দেখিছে মই এতিয়া ফাঁকি দিবলৈ একো নাই মানে আপোনাৰ মোৰ হেৰুৱাবলৈ একো নাইকিয়া হৈ গ'ল চব হেৰুৱাই খতম হৈ গ'ল গতিকে মই এতিয়া ফাঁকি দিও লাভ নাই যি কৈছো তোমাক এটা শব্দ খেলি মেলি নোহোৱাকে কৈছো লখিমপুৰত সেই মই যেতিয়া গৈছিলো ফুৰিবলৈ সেই ছোৱালীজনীৰ লগত সম্পৰ্কৰ পৰা ধৰি পেলাই মই তোমাক গোটেই কৈছো গতিকে সেইখিনি কথা সকলোৱে জানে মোৰ গুৱাহাটীতো জানে ঘৰতো জানে সকলোৱে জানে আৰু সেইখিনি যে ফাঁকি আছিলে সেই কথাটো ক'বৰ কাৰণে সেই আকৌ মোৰ বন্ধুটো তাই গুৰিলে গৈছিলে ফাৰ্ষ্ট টাইম গুচি গৈছিলে সেই মানে জোঁৱাইটোৱে কৈছিলে মই তাই জোঁৱাই বুলি মাতো জোঁৱাইটোৱে কৰিছিলে মোক জুখি চাইছিলে সেইখিনি বাৰু জহন তহন সেইখিনি গ'ল কথা কৈছিল মই ঠিকে আছে বাৰু তেতিয়া মোক ব্লেকমেইলিং কৰা হ'ল তথাপি মোৰ তেতিয়াৰ পৰা আৰম্ভ হৈছিল তেতিয়াৰ পৰা এই কাৰবাৰবোৰ আৰম্ভ হৈছে নেকি তাই আগৰ পৰা হৈ আছে কিন্তু সেইটো সুযোগ ললে সুযোগটো বিচাৰি আছিলে মোৰ মাইনাছ পইণ্ট এটা পাই গ'ল আৰু পাই যোৱাৰ কাৰণে ঘৰলৈ গুচি যোৱাৰ লগে লগে সেই ল'ৰাটো সুবিধাটো পাই গ'ল ফাৰ্ষ্ট টাইমত আৰু সেই ল'ৰাটো 90% মই তোমাক গেৰাণ্টি দি ক'ব পাৰো সেই ল'ৰাটো সেই বায়েকজনীৰে ফল কিন্তু বায়েকজনীয়ে যোগাযোগ কৰি কিন্তু এই কথাটো কিন্তু ঘৰৰ মানুহে তেওঁলোকক নাজানিব দেই তাৰমানে তাইক খুব মৰম কৰে আৰু খুব বিশ্বাস কৰে মানে যিখিনি কৰিছে বায়েকৰ আণ্ডাৰতে কৰি আছে বায়েকে সকলো জানে আৰু সেই ভনীয়েকজনীয়ে জানে তাই মোৰ ফেচবুকত আছে সেই ভনীয়েকজনী তাইক সেদিনা মোক দেখুৱাবৰ কাৰণে তাইক তেহেঁত দুজনী ফটো দি পেলাই ব্ৰহ্মপুত্ৰৰ বালিত ব্ৰহ্মপুত্ৰৰ হাৱা কিবা এটা মলয়া হাৱা লাগিছে নে এনেকুৱা ধৰণৰ এনেকুৱা কিবা এটা বুলি কৈছো মই চাইছো পষ্টটো চাইছো মই একো কোৱা নাই মই জানো তেহেঁতি মোকে কৰাইছে তাই মানে সেই লেভেলৰ মানুহ মানে আপোনাক দেখুৱাই আছে মানে চা আমি কেনেকুৱাকে আৰু লগত বোধ হয় সেই ল'ৰাটো আছে লগত গৈছে কিন্তু আপোনাক তাত দেখুওৱা হোৱা নাই আৰু ইভেন মোৰ ল'ৰাটো তাত এখন ফটোটো নাই যিমানবোৰ ৰিল বনাইছে তেহেঁতে যিমানবোৰ হেৰি বনাইছে আজিলৈকে মোক কিন্তু ল'ৰাটো নাই ক'তো নাই তাৰমানে তাই নিজক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আছে এনেকুৱা চিনেমা এখন আছে অক্ষয় কুমাৰ হেৰি প্ৰিয়ংকা চোপ্ৰাই মানে সাগৰৰ পাৰত হেৰি কৰি তাইক কিবা মানে ডাঙৰ মানুহ হবলৈ লাগে লাষ্টত তাই বেলেগ এটা মানে এনেকুৱা লাষ্টত তাই কিবা ফচি যায়গে এনেকুৱা ধৰণৰ কিবা কণ্ডিশ্যন হয় মই এতিয়া মোৰ পুৰা মনত পোৱা নাই তেনেকুৱা ধৰণৰ কথা আৰু এই বিনাশকালে বিপৰীত বুদ্ধি বুলি এটা কথা আছে এই এতিয়া বিনাশকাল চলি আছে বিনাশ কৰি আছে তেওঁৰ লগত থকা বিনাশকালে বিপৰীত বুদ্ধি হৈ আছে সেইটো কাৰণে তেওঁক সুবুদ্ধি হওক আৰু ভগৱানে অকমান চকু মেলি চাওক তাইক চেতনাটো দিয়ক মানে তাই এতিয়া ক'ব নোৱাৰা হৈ আছে নহয় তাইক চেতনাটো দিয়ক চেতনাটো পাই কি কৰো মই কি কৰি আছো সেই কথাটো অকমান অনুভৱ কৰো যে এইখনেই পৃথিৱী নহয় এইখন পৃথিৱীত নহয় আৰু মোৰ বিৰাট দুখ লাগিছে মই বাৰে প্ৰতি এটা কথাই কৈছো যে ছোৱালীজনী নাই মৰি থাকিব নহলে ধ্বংস হব আৰু মোৰ চকুৰ আগত মই তাইক অতি মৰম কৰো যে মোৰ চকুৰ আগত মই তাইক ধ্বংস হোৱা বা মৰাটো মই বিচৰা নাই মানে ল'ৰাটোতো কেছ কৰিলে পাই যাম মই ল'ৰা পামেই ছোৱালী হলে তাই পালেহেঁতেন মই ল'ৰা পাই যাম ল'ৰা সি নাহো বুলি কলো যদি তাই দেখি ডাইভাৰ্ট হৈ যায় নাহো বুলি কলেও কেছ কৰি পুলিচে মোক ঘৰত দি থৈ যাবই সেইটো সাধাৰণ কথা মই সেইটোলৈ যাব খোজা নাই কিন্তু মোৰ ছোৱালীজনীলৈ বেছি বেয়া লাগিছে কেলে মৰি যাব মানে ধ্বংস হৈ যাব এটা সময় আহি যাব তাই এইখন পৃথিৱীৰ ৰঙীন পৃথিৱীত পকাই পানীত যে মানুহ ডুবিলে যে পকাই থাকে যে
ইপাৰো নাপায় সিপাৰো নাপায় ইপাৰোখিনি নাপায় সিপাৰো নাপায় হেৰি খেৰডাল পালে যে সেইডালকে থাপ মাৰি ধৰে বাচিম বুলি তাৰ সেই গতিটো হব। এই কথাখিনিকে বুজি পোৱা নাই আৰু এই কথাখিনি যদি বুজি পাই গলহেঁতেন মাক বাপেকে মোক নালাগে, মোক বেয়া পাইছো মোক নালাগে, মোক তহঁতে ছোৱালীজনী নিদিব, তহঁতে ঘৰলৈ আন ছোৱালীজনী তহঁতৰ হাত তেখেতসকলে হাতৰ চৰি মানে মোক কথাটো কৈছো এইটো কাটিব তেখেতসকলে ঘৰলৈ আনক আৰু মানে মোক নালাগে, মোক যদি তেওঁলোকে বেয়া পাইছে দেউতাই মায়ে আপত্তি নাই, নালাগে আৰু নিদিয়ে মইনো কি কৰিম, জোৰ কৰি সেইটো আনিব নোৱাৰো। কিন্তু তেওঁলোকে তেখেতসকলে মানে ছোৱালীজনী ঘৰলৈ আনক, সুবুদ্ধি দিয়ক আৰু ছোৱালীজনী হাতৰ মুঠিত থাকক, নহলে কিন্তু বিপদ আছে, এটা সময়ত বুকু ঢকিয়ে কান্দিব লাগিব। এইটো চেলেঞ্জ, মই চেলেঞ্জ কৰিছো। তাৰমানে তাই ঘটি যাব ঘটিবই, তাৰমানে আজি তাৰিখৰ ল'ৰা না মানুহ ইমান তেনেকুৱা নহয় ইমান তাৰমানে এনেকুৱা ধৰণৰ মানে চোৱা গাভৰু ছোৱালী এজনী হলো লৈ গল লৈ পেলাই যেনিবা থাকিলে, দুদিনমানৰ পিছত কাজিয়া লাগিলে, কাজিয়া লাগি লৈ পেলাই সেয়া কাজিয়া আৰম্ভ হৈ গল। তাৰপিছত আজিকালি সেয়া গাভৰু ছোৱালী মই কৈছো ন অলপ দিনৰ আগত এই মাৰি পেলালে বুলি, সেয়া মাৰি পেলালে, কাৰণ তেওঁ তেনেকুৱা বিচৰা নাই। তেওঁৰ ঘৰতটো একো ধৰা হেৰি নহয়, এইটো কি বোলে কোটি টকা পইচা পাব সেইটো কথা কাৰণে ছোৱালীজনী লৈ যাব সেইটো কথা নহয়। মই দুখীয়া বুলি হহা নাই দেই, সেইটো তেওঁলোকে আকৌ মানে হেৰি বুজিব নালাগে। কিন্তু কথাটো হৈছে কি সেইটো নহয়। আৰু যদি গম পায় যে ল'ৰা এটা থকা ছোৱালীজনী লৈ আহিলে তাইৰ ঘৰত অশান্তি হব, অশান্তি হোৱাৰ লগে লগে লাহে লাহে মাক বাপেকে যেতিয়া এই বেয়া ব্যৱহাৰ কৰিবলৈ ল'ব, সিহঁত দুটা কাজিয়া লাগিব, এটা সময়ত কাজিয়াৰ পৰ্যায় ইমান বেছি বেয়া লৈ যাবগে যে কিবা এটা নহয় কিবা এটা হবগৈ, এৰি দিয়ে মাত্ৰ তাইৰ জীৱনটো গল। যোৱাৰ লগে লগে তাই এই মানে এটা মানুহে যিটো এটা বেয়া চকুৰে চোৱা সেইটোৱে চাব, লাষ্টত তাই এটাই উপায় থাকিবগে, সেই উপায়টোৱে সেইটো আৰু। গতিকে সেই কামটো নহওক। আৰু যিহেতু আপুনি বহুত বেছি ভাল পায়, মই তাই বেয়া হোৱাটো বিচৰা নাই, বহুত বেছি ভাল পাওঁ, মই তোমাক বুজাই দিব নোৱাৰো। মই সিমান ভাল, মই যদি আজি তাৰিখত মানে কি কৰিবলৈ কয় বোলে তুমি মই বোলে মোক যদি তাই এতিয়া এইটো যদি দেখাৰ পিছত যদি মোক কয় তেওঁ বোলে তুমি মোক কি হাতখন কাটি দিয়ে, মই সত্যি হাতখন কাটি মই তাইক পেলাই দিব পাৰিম। মানে মই তুমি মোক কিমান ভাল পাওঁ মই চেলেঞ্জ কৰিছো। ইমানেই ভাল পায়, সাংঘাতিক ভাল পাওঁ। কেলে ভাল পাওঁ মোক, মই তুমি বিশ্বাস কৰা তেওঁলোক অলপ দুখীয়া মানুহ, মই হহা নাই, মই কথাটো কৈছো দেই। আজি তাৰিখলৈকে মই তেওঁলোকৰ ঘৰত ইমানখন বেজি আগ এটাও বিচাৰি পোৱা মোক মাত্ৰ তাইক লাগে, ইমান বেছি মৰম কৰো মানে, ইমান বেছি ভাল পায় ভাল। আৰু হয়তো চাগে ইমান বেছি ভাল পোৱাৰ কাৰণে এনেকুৱা গতিবোৰ হৈছে নেকি নাজানো। আৰু মোক বহুত মানুহে কৈছে, মোক বহুত মানুহে কৈছে তই বেছি ভাল পাওঁ। আৰু সেইকাৰণে আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈছে। ঠিকে আছে, যদি দুৰ্বলতাৰ সুযোগ লৈছে এদিন তেওঁৰ দুৰ্বলতা আহিব, আৰু দুৰ্বলতাটো ইমান বেছিকে আহিব উঠিব নোৱাৰিব। মানে মইতো আজি উঠি ঘূৰি ফুৰিছো। আপোনাৰ এতিয়া ভাবিলে আপুনি দ্বিতীয় বিবাহ কৰিব পাৰো, মই ভাবিলে দ্বিতীয় বিবাহ কৰিব পাৰো, কিন্তু মই দ্বিতীয় বিবাহত সুখী নহম। পাৰো বুলি কলে আৰামত কৰিব পাৰো, মোৰ তেনেকুৱা প্ৰুফ আছে। পাৰো, কিন্তু আপুনি কৰিব বিচৰা নাই, সংসাৰখন আৰু বিশেষকে সেই ল'ৰাটোতো মোৰ সেই ল'ৰাটো ধ্বংস হৈ যাব। মই যেনিবা কাইলৈ মই ছোৱালীজনী লৈ আহিলো, এদিন ল'ৰাটোৱে কিন্তু মোক বিচাৰি আহিব, সি যদি ভালে কুশলে থাকে। অহাৰ লগে লগে এটা এইবোৰ মানে চেনেলে আমাৰ হেৰিয়তে স্ক্ৰিপ্ট লিখি থাকে, এটা ৰঙত তেখেতসকলে লিখি থাকে। গতিকে এই বস্তুটো মই কৰিব খোজা নাই মানে, গম পাইছা নাই? এখন স্ক্ৰিপ্টেই মানে নাটকেই হৈ থাককচোন, বাস্তৱত তেনেকুৱা নহওক, মই সেই কথাটো চিন্তা কৰি আছো। আৰু এই বাস্তৱত কিবা হলে মানে অকমান দিগদাৰ হৈ যায়। এইবিলাক বস্তু যদি বাস্তৱত হৈ যায় কেনেকুৱা লাগিব? লাহে মানে সেইটো পৰ্যায়ক্ৰমে হৈছে। ফাৰ্ষ্ট টাইম কাজিয়ালৈ ৰূপান্তৰ হল,
তাৰপিছত প্ৰতিদ্বন্দ্বীলৈ ৰূপান্তৰ হ'ল। কাজিয়াটোতো গিৰিয়েক ঘৈণীয়েকৰ মাজত থাকিবই। তাৰপিছত তোমাৰ প্ৰতিদ্বন্দ্বী হ'ল। তাৰপিছত মানে এনেকুৱা পৰ্যায় পালেগে যে কেলে 8টা বজাত উঠিলা, এনেকে যদি সুধো মোৰ কথা মই 10টাতো উঠিব পাৰো। মানে আপুনি একো কবই নোৱাৰা হৈ গলো। আৰু সেই নোৱাৰাটো ফাৰ্ষ্ট টাইম কাজিয়াটো আছিলে, ছেকেণ্ড টাইম সোমালে এই বায়েকজনী, সেইটো কথাৰ কাৰণে প্ৰতিদ্বন্দ্বীলৈ আহিলো। শিকালে আৰু যে তই তোক এনেকে কলে তই তেনেকে কবি, তেতিয়া প্ৰতিদ্বন্দ্বীত আহি গলো। থাৰ্ডত আটাইতকে বেয়া কামটো হ'ল যে পৰকীয়া প্ৰেমটো পৰি যোৱাৰ কাৰণে মই একেবাৰে এলাগী হৈ পৰিলো। লাহে আপোনাক বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে, লাহে লাহে বেয়া ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু কথা নুশুনা হ'ল। আৰু তেনেকুৱা কথা এটাই আছে আৰু যে পৰকীয়া প্ৰেমত পৰিলে স্বামীৰ কথা নুশুনে আৰু স্বামীৰ কথা গুৰুত্ব নিদিয়ে। আনে ভাল পোৱাকে সেই পৰকীয়া প্ৰেমৰ মানুহজনৰ ভাল পোৱাকে পেইন কৰি কিবা কিবি কৰি দেখুওৱা, এনেকুৱা ধৰণৰ মাইকী মানুহৰ এটা নিয়মেই আছে। সেইখিনি বাৰু হৈছে, সেই তেনেকুৱা ধৰণৰ সেইবিলাক হৈছে আৰু। মানে আপোনাৰ ঘৰৰ মানুহখিনিৰ লগতো তেওঁ বেয়া ব্যৱহাৰ কৰিব ললে নেকি? ঘৰৰ মানুহকো বেয়া ব্যৱহাৰ কৰে। ঘৰৰ মানুহৰ বেয়া ব্যৱহাৰ মানে এনেকুৱা ধৰণৰ, মায়ে ধৰক একো মাতিবই নোৱাৰে, মাক ভাবুকি দিয়ে মই চুইচাইড কৰি দিম। তাৰপিছত কি পাইছো বুলি কয়। মোৰ ঘৰত কি পাবলৈ থাকিলে মই নাজানো। এনেকে এতিয়া যিজন ল'ৰাৰ প্ৰেমত পৰি লৈ পেলাই যেনেকে হাতত পইচা ৰাখিছে, তেনেকে পইচা ৰাখিব পাৰি পৰা হলে হয়তো চাগে তাই হেৰি, কিন্তু তাই গোটেইখন মালিক আছিলে। ছেকেণ্ড মাৰ পিছত তাই সকলো আছিল আৰু। কিন্তু মই কিছুমান কথা সুধিব নালাগে, তথাপিও সুধো। আপুনি যিহেতু 15 বছৰ থাকিলে, আপুনি অনুভৱ কৰিছে নেকি যে আপোনাৰ লগত তাই সুখী হোৱা নাই বুলি কিবা কথা অনুভৱ কৰিছিলে নেকি? সুখী তাই নিজেহে হেৰি হব নিবিচাৰে। তাইহে মানে অকমান আঁতৰি থকা দে থাকে। মই কিন্তু তাইক সুখী কৰাৰ চেষ্টা পাৰো নাজানো, কিন্তু তাই অলপ আঁতৰি থাকে বা তেনেকুৱা ধৰণৰ কথাৰ কিছুমান। সেইখিনি চাগে পৰকীয়া প্ৰেম ষ্টাৰ্ট হোৱা পাছৰ কথা, পাছৰ তাৰ আগৰ প্ৰথম পৰ্যায়ত চাগে তেনেকুৱা নাছিলে। প্ৰথম পৰ্যায়ত তেনেকুৱা নাছিলে, লাহে লাহে সলনি হৈছে। আৰু পৰকীয়া প্ৰেমটোত পৰিছে সেই বায়েকৰ ঘৰলৈ গৈ, বায়েকৰ ঘৰত গৈ লৈ পেলাই হেৰি কৰিছে। আৰু ফেচবুক ইনষ্টাগ্ৰাম এনি টাইম চলাই থাকেতো, আৰু মই নাচাও। মোকতো বহুত আগতে ব্লক মাৰি দিছে, নাম্বাৰত ব্লক মাৰিছে তোমাৰ 6 তাৰিখে ৰাতি, যোৱা 7 অক্টোবৰ দিনা ৰাতি, 6 অক্টোবৰ দিনা ৰাতি কোনোবা দিনা। এতিয়া আপোনাৰ ঘৰত আছিলে নে নাছিলে? আছিলে। তেতিয়া মানে প্লেনিংটো হৈ আছে। আপুনিতো ঘৰত তেতিয়া নাছিলে, গুৱাহাটীত আছো মই। তাৰপিছত তেতিয়া প্লেনিংটো হৈ আছে। আৰু প্লেনিংটো হৈ থাকোতে তেতিয়া তেওঁ পৰকীয়া প্ৰেমত পৰি আছে। মানে আপুনি তেওঁক দিনত বা তেতিয়া যিহেতু ঘৰত আছে, আপুনি খবৰ লয় নিশ্চয়? ফোন কৰো, ভালকে কথা নাপাতে। ল'ৰাটোক ফোন কৰিবলৈ, ল'ৰাটোৱে ফোনটো ৰিচিভ কৰে। আৰু ল'ৰাটো ফোন ৰিচিভ নকৰিলে, হেৰি কৰিলে তাই অলপ মিছবিহেভ কৰে। বা এনেকুৱা হৈছিলে যে আপোনাক সময় বিচাৰিছিলে, আপুনি সময় দিব পৰা নাছিলে কামৰ ক্ষেত্ৰত? মোক সময় 1% বিচৰা নাই। মোক সময় মোৰ পৰা আঁতৰিবহে বিচাৰিছে। মোক সময় নালাগে বুলিহে কৈছে। মানে মই এটা একদম কমপ্লিট এলাগী মানুহ হৈ গলো। মোক সময় বিচাৰিলেতো মোৰ এভেইলেবল সময় না, মই তাইৰ কাৰণে এভেইলেবল সময়। মই গোটেই মানুহটোৱে তাই, মানে জানটো দিব পাৰিম। বিচৰাখিনি আপুনি সকলো দিব বিচাৰিছিলে? সকলো দিব বিচাৰিছিলো। অৱশ্যে পইচা পাতি মই তাইক ইমান হেল্প কৰিব পৰা নাছিলো, কিন্তু মোৰ ঘৰখনে তাইৰ সম্বল আছিলে। তাৰমানে মই তোমাক কলো নহয় যে পাৰ্চেল এটা আহিলে তাইক পইচা নিদিয়ে, কথা এটা কৈছো। কিন্তু বেপাৰী এটা আহিলে মায়ে কাপোৰ লৈ দিয়ে তাইক। আৰু এনেকুৱা আছিলে নেকি যে আপোনালোকৰ ঘৰত কিবা স্বাধীন বোলা বস্তুটো হিচাপে তাই পোৱা নাছিলে? আমাৰ ঘৰত তুমি যদি মোৰ লগত যোৱা বা এখেতে জানে, আমাৰ ঘৰত স্বাধীন বোলা বস্তুটো প্ৰতিজন মানুহৰে আছে, স্বাধীনতা বোলা বস্তুটো। কিন্তু এনেকুৱা হব পাৰে, আমাক খুব মানুহবোৰ খোলা, কাজিয়াও ডাইনিং টেবুলত বহি লৈ পেলাই কৰো, ডিছকাশ্যনো ডাইনিং টেবুলত বহি লৈ পেলাই কৰো। ওচৰ চুবুৰীয়া মানুহে সকলোৱে গম পায় এনেকুৱা ডিছকাশ্যন হৈছে, এনেকুৱা কাজিয়া হৈছে, তেনেকুৱা হয়। কিন্তু কোনোটোৱে কোনোটোক এৰি নিদিয়া নাযায়। বিশেষকৈ মই, মা, ভাইটি আৰু ল'ৰাটো আৰু
তাই কেতিয়াও কোনোটোৱে এৰি নিদিওঁ, বিপদত কোনোটোৱে এৰি নিদিওঁ মানে। তেওঁলোকৰ ঘৰৰ যিসকল আছিলে আত্মীয়, তেওঁলোকৰ ঘৰৰ মানুহ আপোনালোকৰ ঘৰলে অহা যোৱা নাছিলে নেকি? আছিলে। ইয়াত কণ্ডিশ্যন কিছুমান হ'ল, এই হেৰি এই যেতিয়া মোৰ ঘৰখনৰ প্ৰতি মানে মই মাৰপিট কৰো বুলি যিটো মানে মোক ব্লেকমেইল কৰিছে যেতিয়া পৰকীয়া প্ৰেমত পৰাৰ পৰা, তেতিয়া তেওঁলোক মানে তেতিয়াৰ পৰা নোহোৱা হৈছে। তাৰমানে মোৰ প্ৰতি এটা বেয়া ভাৱ আহি গ'ল। তাৰ আগত ঠিকে আছিলে। কিন্তু আমাক খুৰাই অকমান প্ৰব্লেম এটা কৰিছিলে, সেইটো মই খুৰাক মানে পুৰা ইয়াতে মই তেতিয়া গুৱাহাটীতে আছো, সেইটো জাৰি দিলো। মই তেওঁলোকক সেইটো কোৱা নাই, মই ভবা নাছিলো যে মই তেওঁলোকৰ জোঁৱাই, গতিকে তেওঁলোকে মোকতো কোনো কাৰণত সেইবিলাক কথাত বেয়া নাপাব, সেইটো কথাৰ কাৰণে মই কোৱা নাই। আৰু এটা কথাও হয়, মই পিছে বৰকে নাযাওঁ, মই যে বিহু সংক্ৰান্তিও নাযাওঁ তেওঁলোকৰ ঘৰত। মানে মই সেইটো অনুভৱ নকৰো, আৰু মোৰ সেইবুলি বেয়া ভাৱ নাই। তাৰমানে এনেকুৱা ধৰণৰ, তেওঁলোকৰ মই যে কৈছিলো ভায়েক এটা আছে বুলি, ভায়েকৰ ঘৈণীয়েকৰ 2 নম্বৰটো কেঁচুৱা হওঁতে আনলাকিলি ল'ৰাটো মানে 2 নে 3 দিনত ঢুকাই গ'ল। সৰু ল'ৰা জন্ম হয়, কিবা মানে এইবিলাক আৰু জণ্ডিছ হ'ল। মই গোটেই দিনটো মোৰ লগৰ এটা লৈ গোটেই দিনটো হস্পিটেলত হেৰি কৰি, ইখন হস্পিটেলৰ পৰা সিখন হস্পিটেললৈ নি, গোলাঘাটৰ পৰা যোৰহাটলৈ নি ঠিক ঠাক কৰি এম্বুলেন্সত হেৰি কৰি, লাষ্টত যেতিয়া মই মানে ঢুকালে বুলি ডেষ্ট্ৰয় হ'ল বুলি ক'লে, ডেষ্ট্ৰয়ৰ পিছত মই তাতে কমপ্লিট কাম কৰি মেলি আহি লৈ পেলাই হেৰি কৰি মানে মই সহায় কৰো। এই মাজুগৰাকী বায়েক যিগৰাকী আছিলে, তেখেতৰো তেনেকে 2 নম্বৰ জনী ছোৱালী জন্ম হওঁতে অলপ প্ৰব্লেম আহি গৈছিলে, মানে অপাৰেশ্যন কৰোঁতে কপাহ থৈ আহিছিলে নে কিবা আহিলে। মই গৈ 3-4টা ব্লাড দিয়াই, অপাৰেশ্যন প্ৰথম দিনাটো গৈছোৱে, 3-4টা ব্লাড দিয়াই মোৰ লগৰ হেৰি পৰা দিয়াই মেলি তাইক সহায় কৰি মই তেনেকুৱাত মানে বিপদত যাওঁ। কিন্তু মই এনেই আপোনাৰ তোমাৰ হেৰি কৰিবলৈ মই নাযাওঁ, এনেই বিহুৱে সংক্ৰান্তি মই যোৱা বুলি মই সেইবিলাক মানে মই সেইবিলাক নকৰিলো, আৰু সেইটো হয়তো চাগে মোৰ দুখ। যিসকল বাইক বুলি কৈ আছে, তেওঁলোকৰ ঘৰৰ লগত আপোনালোকৰ কেনেকুৱা সম্পৰ্ক? সেই ডাঙৰজনীৰ লগত নাই, ডাঙৰজনী অতি মানে এটা গ্ৰামেটিকেল নহয়, আচলতে খুব ধূৰ্ত মানুহ, ইণ্টেলিজেন্ট নহয় হা, ধূৰ্ত মানুহ। সেইটো কাৰণে তেখেতৰ লগত ভাল নাই। আগৰ পৰাই নহয়, আগৰ পৰাই আছিলে। ল'ৰাটো এতিয়া যিটো মেট্ৰিক পাছ কৰিলে বুলি কৈছো, সেই ল'ৰাটো আমাৰ ঘৰতে মাকে লৈ আহি লৈ পেলাই আমাৰ ঘৰতে হেৰি কৰি থাকে মেলি ধুনীয়াকে। আমাৰ তাকে তেতিয়া মোৰ ল'ৰা জন্ম হোৱা নাই, তাকে আমাৰ একদম সাংঘাতিক মৰম কৰে মায়ে মানে। তাৰপিছত তেতিয়া আহে, আৰু মাজুজনী বায়েকটোতো আহেই। সেই ছোৱালীজনী মোৰ কাৰণে বাচিলে বুলিয়ে ক'ব পাৰি, যে মাজুজনী বায়েকৰ সৰু ছোৱালীজনী। সেইটো অহংকাৰ নাই কৰা, মানে কথাটো সহায়টো যে কৰিছিলো, সেই মানে এটা সময়ত আপোনালোকৰ ভাল সম্পৰ্ক আছিল। লাহে লাহে সম্পৰ্কটোত পৰকীয়া প্ৰেম সোমাই গ'ল। পৰকীয়া প্ৰেমটোতো পৰকীয়া প্ৰেমে। মই যেতিয়া তেওঁৰ পৰা বিচৰাবিলাক নোপোৱা হলো, মই একো নিবিচাৰো, জাষ্ট মই তেওঁৰ পৰা অলপ বেছি মৰম বিচাৰো, যে মই তোমাক যেনেকে অতি বেছি মৰম কৰো, তুমিও মোক সেই অতি বেছি মৰম কৰা। বাকী পইচা পাতিটোতো তুমি এখন ঘৰৰ এজনী মাইকী মানুহ, যেতিয়া তুমি বিপদত কেতিয়াও নপৰা, আৰু ইয়াৰ পিছত তুমিয়ে ইয়াৰ মানে গৰাকী, সেই বস্তুটো ল'ব নাজানিলে তাই। আৰু ল'ব নজনা মেইন কাৰণটো হৈছে এই ডাঙৰ বায়েকজনী। তাই মানে 24 ঘণ্টা ফোন কৰি, তই এনেকুৱা কৰিবি, তই তেনেকুৱা কৰিবি, তই তেনেকুৱা কৰিবি। মাকে 3 দিন 4 দিনৰ মূৰত ফোন কৰে, বাপেকে 3 দিন 4 দিনৰ মূৰত। তাই কিন্তু 24 ঘণ্টাত ৰাতিপুৱা কৰিব, দুপৰীয়া কৰিব, আবেলি কৰিব। তাই মানে সময়ে যিকোনো কথা কৈ থকা হ'ল। সেইটো কথাৰ কাৰণে লাহে লাহে তাইৰ মূৰত এটা অনুভৱ, এটা পোক সোমালে, যে মোৰ ঘৰ এইখনহে, আৰু মোৰ ঘৰ মোৰ নিজৰ একেজনী পেটৰ বাই যেতিয়া মোক বেয়া কথা নিশিকায়, সেই বস্তুটো সোমাই গ'ল মানে তাই। আৰু সোমাই যোৱাৰ কাৰণে তাই লাহে লাহে এটা বেলেগ লেভেললৈ গুচি গ'ল। আৰু যেতিয়া 25 চনত একেবাৰে তাই মোৰ লগত কাজিয়া কৰি গুচি গৈছিলে, তেতিয়া সেই ল'ৰাটো বোধহয় গোট খাই গৈছে, আৰু পাছৰ যিজন ল'ৰা আহিছে, এই বস্তুবিলাক গোটেইবোৰ
সেই ল'ৰাটোৰ কাৰণে হৈছে মানে আৰু সেই ছোৱালীজনীৰ কাৰণে হৈছে সেই মানুহগৰাকীৰ মানে কাৰণে আপোনাৰ লগত লাগা হিচাপে ডাঙৰকে বা তেনেকুৱা ইছ্যু তেনেকে বিশেষ নাছিলে ঘৰত গুচি গৈ নহাকে থাকিবলগীয়া একো নাছিলে ইভেন মই মাক গালি পাৰো মোৰ নিজৰ মাক কওঁ মোৰ মানুহজনী যদি কিবা হয় প্ৰুফ আছে মোৰ ওচৰৰে নবৌ এগৰাকী মুখৰ আগত কৈছিলো তেতিয়া মায়ে সেইদিনা কান্দিছিলে কান্দি সেই নবৌক কৈছিলে যে দেখিছা মোৰ ল'ৰাই মোক কেনেকে কথা কৈছে মোৰ মানুহজনী যদি কিবা হয় মই তহঁতক কিন্তু সুধাই নিম ইমান ভাল পাব লাগিব বহুত বেছি ভাল পায় মই মাকনো বাৰু পুলিচত দিম নেকি বা মই মাক কিবা কম নেকি কৰিম নেকি মাৰ প্ৰতি যিমান মৰম তাইৰ প্ৰতি সমানে মৰম কিন্তু সেই লেভেলত মই তাইক কবলগীয়া হৈছে মাক কবলগীয়া হৈছে অতি মৰম কৰো মই আৰু সেই কথাটো তেনে ছেকেণ্ডজনী বায়েকে অলপ অনুভৱ কৰে আৰু ছেকেণ্ডজনী বায়েকৰ যিজন মিষ্টাৰ তেখেতো খুব ভাল মানুহ খুব ভাল মানুহ তেখেত যেনেকুৱা ভাল মানুহ এই মিষ্টাৰো ভাল মানুহ আমাৰ তাই আগতে থাকি গৈছে এতিয়া তেওঁলোকে মানে এহেঁতি গোটেই বস্তুটো মানে এতিয়া মিছ আণ্ডাৰষ্টেণ্ডিং কৰি পেলাই ছোৱালীজনী মোৰ পৰা আঁতৰাই লৈ গুচি গ'ল ভাল ল'ৰা কোনোবা চাগে এইটো পইচা পাতি থকা ল'ৰা হা ওলাইছে মোৰ অলপ ওলাই গৈছে মই সেইখিনি এতিয়া ক'ব বিচৰা নাই তেওঁলোকৰ মাক দেউতাকৰ লগত আপুনি আলোচনা কৰিব বিচাৰিলে নকৰে মোক সোমাবলৈ নিদিলে এনেকে এতিয়া যেনেকে এখেত আহি লৈ পেলাই যে এইখিনিতে ৰৈছিলে তেতিয়া সেই তেনেকে সেইখিনি পৰা তই কিয় আহিছ পজিটিভ আলোচনা কৰিব নিবিচাৰে তাৰমানে মোৰ খিনি শুনিব নিবিচাৰে যিটো কথা কাৰণে মই আজি তাৰিখত এনেকে কথাখিনি কবলগীয়া হৈছে মোৰ জীৱনটো মই কি বিচাৰো মোৰ গাত প্ৰকৃততে দুখ আছে নে নাই সেই কথাখিনি তেওঁলোকে কোনো কাৰণত কোনোটো মানুহে শুনিবলৈ নিবিচাৰে তাৰমানে তাই ইমান ইণ্টেনশ্যনেলি গোটেই কামটো কৰিলে ইমান ইণ্টেনশ্যনেলি মোক ফকাচ কৰিলে বেয়া বুলি মাক বাপেক বায়েক সকলো আৰু সেই যিটো ল'ৰাৰ লগত মানে হেৰি কৰি আছে পৰকীয়া প্ৰেম কৰি আছে সেইকেইটাৰ মাজত সেই তিনিটা পাৰ্টিৰ মাজত ইমান ইণ্টেনশ্যনেলি ফকাচ কৰিলে মই কৈছো নহয় তোমাৰ ফাৰ্ষ্ট টাইম মই চাহ 3বাৰ ভালকে খুজি থাকিলে সেইটো নিদিয়ে 4 নম্বৰ বাৰ যেতিয়া মই তোমাক চাহ অকণ বিচাৰি আছো তুমি দিয়া নাই কিয় তাৰ পৰা আৰম্ভ হৈ যাব তাৰপিছত ফোনটো লাগি যোৱাৰ লগে লগে সেই কথাটো হয় ইমান ইণ্টেনশ্যনেলি তাই মোক তেওঁলোকৰ লগত বেয়া কৰিলে যে তেওঁলোকে মোক কোনো কাৰণত ভাল বুলি ক'ব নোৱাৰে নোৱাৰে আৰু গোটেই কাৰবাৰটো কৰিছে এই ল'ৰাটোৰ অকল প্ৰেমৰ কাৰণে ৰাতি 1টা বজাত যেতিয়া অনলাইন থাকে কি কাৰণত অনলাইন থাকিব লাগে নিজৰ হাজবেণ্ড থকা পাছতো গতিকে যেতিয়া ৰাতি 12টা বজাত মোৰ অডিঅ' আছে মই তোমাক এতিয়া শুনাই দিব পাৰো যেতিয়া অনলাইন থাকে কি কৰিবলৈ ফোন কৰি আছ বুলি কয় তুমি যদি পিছৰ কথা ফোন কৰিলে মই ইটো ৰুমৰ পৰা কৰো কিন্তু দেই ঘৰতে থাকে এই মানে তোমাৰ ধৰা এই যে এইটো যে আমাৰ কম্পিউটাৰটো হেৰি সিফালে আছে যে সিমান মানৰ পৰা মাজত এটা ডাঙৰ ৰুম তেনেকে কৰো সিফালে লাইটটো জ্বলি থকা মই দেখি থাকো মানে মই বাহিৰৰ ৰুমটোত শুওঁ আৰু তেতিয়া হেৰি কৰোঁতে তেতিয়া মোক তেনেকে কয় তেনেকে একেটা ঘৰত থাকোতো আপোনাক ভাল পাব কেলে ফোন কৰিছ বুলি কয় মানে তেতিয়াৰ পৰাই বেয়া ব্যৱহাৰ ইভেন তেতিয়া মানে কথা পাতি থাকে মেছেজত আৰু মই মানে তাইৰ ল'ৰালৈকে গুচি যোৱা কাৰণটো হৈছে মই থকাৰ কাৰণে তাই একদম ফ্ৰীলি পৰকীয়া প্ৰেমটো কৰিব পৰা নাই সেইটো কথা কাৰণে তাই মোক ইমানেই জোকালে মোক জোকাই তাই জানে ইয়াক জোকালে খং উঠি যায় সেইটো কথা কাৰণে সেই জোকাই তাৰ ওপৰত মোক খং উঠি যায় নহয় সেই বস্তুটো ঘৰত ফকাচ কৰাৰ লগে লগে ঘৰৰ পৰা কৈ দিয়ে তই গুচি আহ বুলি কৈ দিয়াৰ লগে লগে তাই ফ্ৰী হৈ গ'ল মনে মনে গুচি গ'ল মনে গৈছে তাই মনে গৈছে আপোনাক জনাই মই কৈছো নহয় সেইদিনা আমাৰ ঘৰত কাম কৰা মানুহ এগৰাকী আছে সদায় থাকে তাই 12টা বজাত যায়গে এটা বাৰীত কাম কৰা মানুহ আছে সি 12টা বজাত ভাত খাবলৈ গৈছে মায়ে ওচৰতে সবাহ আছিলে সবাহলৈ গৈছে মইতোতো নাই ল'ৰাটোক সেইদিনা স্কুল যাবলৈ দিয়া নাই তাই প্লেনিং কৰি থৈছে আৰু সেই তেতিয়া তাই মনে মনে সেই কামটো কৰিছে বহুত দিনৰ আগৰ পৰা বেগ এটাত কাপোৰ ভৰাই আছে তাৰমানে তাইক এই ভোক বস্তুবাদী সপোনটো দেখুওৱা হ'ল এই বস্তুটো সপোনটো দেখুওৱা তাইক সেইটোক লাগে আগৰ পৰাও তাইক সেইটোত মানে হেৰি বিচাৰে মানে তুমি
হেৰি কৰিলে মানে বস্তুটো গম পাবা এতিয়া গতিকে সেই তেনেকুৱা ধৰণৰ কথা এইটো বস্তুটো তাই মানে সেইটোত উটি ভাহি আছে যে তাই কেতিয়া পাওঁ এখন পৃথিৱীৰ পৰা কেতিয়া ওলাওঁ মানে আপোনাৰ লগত থাকি তেওঁ অশান্তিহে পোৱা হৈছে। অশান্তি পায় কিন্তু আপুনি কিমান ভাল পায় সেইটো অনুভৱ কৰিব নোৱাৰে আৰু টানকে কথা কোৱা হয় কাৰণবোৰ এইবিলাকৰ কাৰণে কোৱা হয় আৰু মই ভাল টানকে কথা কওঁ তাতকে 1000 গুণ ভাল পাওঁ এটা সময় আছিলে ভাত খুৱাই দিওঁ পানী চৰ্দি জ্বৰ হলে তাৰপিছত ঘড়ী পিটি যোৱা বছৰ অহা পিছত হ'ব পাৰে দেই অহা পিছত মানে বিহুৰ পিছতে এই মানে যোৱা বছৰ এই বছৰে 25ৰে মই যে কৈছিলো ফেব্ৰুৱাৰীত গুচি গৈছিলে আগৰ ফেব্ৰুৱাৰীতো গৈছিলে ফেব্ৰুৱাৰীতো গৈছিলে এই 25ৰ তেতিয়া মানে মই সেইকেইদিন ধুমুহা বৰষুণত লাইটটো বেয়া হৈ গ'ল মানে গছ পৰিলে আমাৰ ফালে ইনভাৰ্টাৰ অকমান দেৰি আহে ইনভাৰ্টাৰটো চাৰ্জ নহয় ৰাতি সিহঁতি শুই থাকে নহয় মাকে ল'ৰাটোৱে শুই থাকে নহয় মই কি কৰো মা মানে আমাৰ ইয়ালে গুৱাহাটীলৈ আহিলে মই সেইকেইদিন ঘৰত আছিলো এতিয়া তেহেঁতি শুই থাকে লাইটটোতো থাকিলে যেতিয়া লাইটটো গুচি যায় মই চিন্তা কৰো কি কৰা যায় মই ফেনখন লৈ পেলাই নুশো ঘৰতো আৰু কোনো নাই তাই আছে মই আছো মই বাহিৰৰ বিচনাত শুওঁ তাই ৰুমত শুৱে মই কি কৰো মোৰ ফেনখন নলওঁ মই আহি বাহিৰত বহি থাকো আপোনাৰ সেইখন ললেও আকৌ অলপ হেৰি যাব নহয় তেহেঁতিয়ে ফেনখন লৈ থাকক ইনভাৰ্টাৰৰ পৰা তেতিয়ালে সিমানলৈকে চিন্তা কৰি তাৰপিছত মই বহি থাকো কেতিয়া আহিব লাইনটো ভগৱানক চিন্তা কৰি ৰৈ থাকো তাৰপিছত লাইনটো গুচি গ'ল নহয় মই তাই শুবৰ কাৰণে তাইৰ ল'ৰাটো শুবৰ কাৰণে মই তাইক গোটেই ৰাতি বিচি থাকো বেছি থাকো তেনেকে 2-3 দিন কটাইছো আগতেও কটাইছো তেনেকে হেৰি মৰম কৰো আৰু মানে কাপোৰ মই ইয়াত দোকান থাকোতে কাপোৰ তেতিয়া মই ল'ৰাটোলে নিনো ল'ৰাটোলে মই এবাৰ গুৱাহাটীৰ পৰা কাপোৰ নিয়ে পোৱা নাই তাইলে কিন্তু যোৱা প্ৰতি মই এটা দামী কোট লৈ যাওঁ কোট মানে সেইকেইটা কোট আমাৰ মানে ৰজাবাৰীত পিন্ধি পোৱা নাই বেলেগ মানে সেইটো মই কোৰিয়ান কোট হয় গতিকে সেই লেভেলত মৰম কৰো মানে মই কেলে কৰো বুলি ক'লে মই তোমাক কৈ দিব নোৱাৰো আপুনি যে ইমান মৰম কৰে কিয় বুলি যে সুধিছিলা মই নোৱাৰো তোমাক কৈ দিব কিয় মৰম কৰা কিয় মৰম কৰা কিন্তু মই অদ্ভুত মৰম কৰো মই নিজৰ মানুহজনীক লৈ পেলাই প্ৰাউড ফিল কৰো মোৰ মানুহজনী ধুনীয়া মোৰ মানুহজনী ভাল মোৰ মানুহজনী ভাল আৰু মোৰ মানুহজনী এটাতকে ধুনীয়া মোৰ মানুহজনী বগা মোৰ মানুহগৰাকী মোক হেৰি মই কেনেকুৱা সেইটো মোক দৰকাৰ নাই কিন্তু মোৰ মানুহগৰাকী আৰু তাতকে ৰজাবাৰীত কোনো বহুত বেছি ভাল পাওঁ ৰজাবাৰীতটো মানে বোকাখাতত হ'ব নোৱাৰিব সেইটো লেভেলত মই হেৰি কৰো আৰু ইভেন মই মাহঁতে হাক দিছিলে এইবিলাক আজিকালি কুৰ্তা কিবা কিবি হেৰি পিন্ধিবৰ কাৰণে মায়ে মোক কৈ পেলাই হেৰি কৰিছে তেতিয়া মই মানে পিন্ধক দে তেনেকে ফটো আছে ফটো হেৰি কৰি লৈ পেলাই তেনেকে আনি পেলাই মই হেৰি কৰোঁ সেইখিনিলৈকে স্বাধীনতা দিছিলে সকলো স্বাধীনতা দিছিলে কিন্তু তাই স্বাধীনতা পাই পেলাই ইউজ কৰিলে আৰু মোক বুজি নাপালে আৰু পইচাই সকলো বুলি ভাবি ললে আৰু যে পইচা ক'ৰপৰা তাইৰে ঘৰখনতো তেওঁৰে একমাত্ৰ বোৱাৰী গতিকে সকলোখিনি তেওঁ ঘৰখন তেওঁৰে এতিয়া মা ঘৰখনৰ মুৰব্বী হিচাপে আছে তাৰপিছতো মা তেওঁৱে আহিলে এতিয়া সেই কথাটো বুজি নাপালে আৰু কিনো কৰিবা আৰু মই তাৰপিছতো এতিয়া মই সকলোখিনি বিষ পি ল'ম খালি ভগৱানে তেওঁক ভগৱানে হেৰি দিয়ক সুমতি দিয়ক আৰু মাক বাপেকৰ ব্ৰেইনতো দিয়ক সুমতি যে তাইক মানে ভাল এটা উপদেশ দি যে ল'ৰাটোক আমি বুজি পোৱা নাছিলো মোক বুজিব নালাগে মোক বেয়া পায় তেওঁলোকে
কিন্তু ছোৱালীজনী ঘৰলৈ আনক উম, উম, ল'ৰাটোতো মই পাই যাম উম, মই ল'ৰাটো লগে লগে পাই যাম সেইটো মই হেৰি কৰিব খোজা নাই তেওঁ কিমান দিন লুকুৱাব ক'ত লুকুৱাব উম, তেনেকে লুকুৱাব উম, সম্ভৱ নহয় নহয় এইটো উম, চব উলিয়াব পাৰে আৰু এইবোৰ মানে ইচ্ছা কৰিলে পোৱা যায় উম। কিন্তু কথাটো হৈছে কি সেই কামটো মই কৰিব বিচৰা নাই জেদা যদি হৈ যাব জেদা যদি হলেও পাম মই উম, উম, ল'ৰা হলে উম, ছোৱালী হলে তাই পাব উম, কিন্তু ল'ৰা হলে মই পামেই উম, সেইটো হেৰি হ'ব কিন্তু মই সেইবিলাকলৈ যাব খোজা নাই কিন্তু ছোৱালীজনীক বচাওক মই ইয়াৰ পৰা মাক বাপেকক এটাই ভৰি হাতে ধৰি পেলাই সেৱা কৰিছো যে ছোৱালীজনীক বচাওক উম। এই যিটো শনি সোমাই আছে পৰকীয়া প্ৰেমে ধ্বংস কৰি পেলাব পৰকীয়া প্ৰেমৰ যিটো শনি ব্ৰেইনত সোমাই আছে তেওঁলোকেও যদি গম নাপায় কৈ দিছো আৰু যদি গম পাই পেলাই কৰিছে তাততো মই কি কৰিম আৰু মইতো তাত কৰিব পৰা একো ব্যৱস্থা নাই আৰু বায়েকে কিন্তু গম পায় বায়েকে জানি শুনিয়ে কৰিছে আৰু বায়েকজনীয়ে তাই মূৰটোত খাম বুলি খাটাং কৰি ললে মানে তাই মনে মনে ভাবিছে চাগে মই ভাল কৰিছো তাই গম পোৱা নাই যে ক'ৰ পানী কলৈ যাবগে পাৰে বিপদত চব আঁতৰি দিব বিপদত চব আঁতৰি ৰাজনীতি প্ৰেম আৰু যুদ্ধ এই তিনিটা বস্তু কৰাজনো গম নাপায় ক'ত শেষ হব আৰু শেষ হব নে নহব কেনেকে শেষ হব প্ৰেমটো তুমি কৰি আছা তুমি সেই ছোৱালীজনী আনিব পাৰিবা যে গেৰাণ্টি ল'ব নোৱাৰা আৰু আনিলে যেনিবা আনি তোমাৰ সংসাৰখন কেনেকে চলিব তুমি ক'ব নোৱাৰা ৰাজনীতি কৰি থকা মানুহটোও গম নাপায় যে MLA এটাই অহা বছৰলৈ সি জিকিব নে নিজিকে যুদ্ধ কৰা মানুহটো কোনটো পাৰ্টি জিকিব সেইটো তুমি মানে সেইটো সময়তহে সেই জেগাত ইনষ্টেণ্ট ৰিজাল্ট ওলায় গতিকে এই তিনিটা বস্তু কোনো কৰিব নাই এওঁলোকে এই বস্তু যদি ভাবি আছে বেয়া কাম কৰিছে আৰু গম পাই পেলাই যদি মাক বাপেকে কৰিছে তেতিয়াহ'লেতো মই আৰু তেওঁলোকক ইয়াৰ পৰাই মানে প্ৰাৰ্থনা জনাইছো সেৱা কৰিছো তেওঁলোকক মই সেৱা কৰাৰ বাবে মোৰ একো উপায় নাই আৰু যদি জানি শুনি নজনাকৈ তেওঁলোকে নজনাকে তাই কৰি আছে মই তেতিয়া আজি জনাই দিছো যে এই কামটো হৈ আছে আপুনি যেনে তেনে ছোৱালীজনী বচাওক দৰকাৰ হলে আপুনি আপোনালোকে মোক বেয়া পায় মোক নালাগে দিব কিন্তু ছোৱালীজনীৰ জীৱনটো বচাওক তাৰমানে তাই ধ্বংস হোৱাটো আৰু মৰাটো মই একদম অসহনীয় মানে আপোনাৰ পত্নী হিচাপে আপুনি যিমানখিনি ভাল পায় সেইটো অসহনীয় মানে সেইটো তোমাৰ সহ্য কৰাৰ এটা আন লেভেলত হ'ব আৰু এটা বিপদ আহিব বহুত বিপদ আহিব ধুমুহা মানে ভয়ানক ধুমুহা এটা আহিব কাৰণ এটা সহ্যৰ সীমা থাকেতো আৰু গতিকে তেতিয়া সহ্য নহবগৈ আৰু তেতিয়াহ'লে সময় নাথাকিব উপলব্ধি কৰিবলৈ সময় নাথাকিব আৰু তেতিয়ালে বহুত কিবা কিবি হ'ব গতিকে মই তেওঁলোকক ইয়াৰ পৰাই ভৰি হাতে ধৰিছো তেওঁলোক মানে মোৰ দেউতা নাই মোৰ নিজৰ দেউতা নাই সেইজন মোৰ নিজৰ দেউতাৰ নিচিনা গালি পাৰিছে মই সেইটো লাইক কেছ মই অথনি কৈছো নহয় তোমাক সেইটো মই গুৰুত্বই দিয়া নাই তাৰমানে আজি দেউতা থকাহেঁতেন ইয়াতকৈ বেয়াকে গালি পাৰিলেহেঁতেন মোৰ নিজৰ যদি দেউতা থাকিলে ইয়াতকৈ বেয়াকে গালি পাৰিলেহেঁতেন তেওঁতো মোক ইয়াত নোসোমাবি তই ইয়াৰ পৰা যা বুলি কৈছে তোৰ ইয়াত কি দৰকাৰ এতিয়া ইভেন মোৰ মা জীয়াই আছে মোৰ মায়ে ইয়াতকৈ বেছি বেয়াকে কথা কয় মোক মৰ বুলি কয় মোক তেওঁতো মোক মৰ বুলি নাই কোৱা তই ইয়াততো কি অধিকাৰ আছে তই ইয়াৰ পৰা যাগে যা এইটো সাধাৰণ কথা মই হাঁহি উৰাই মই আহি থাকোতে গাড়ীখন চলাই আছো মানে সিহঁতিতো শুনি আছে এনেকে কৈ দিলে এনেকে কৈ দিলে বোলে হাঁহিছে তাৰপিছত মই বোলে এটা কৈছো বোলো হেৰি এইফালে নাযাওঁ এইফালে যাওঁ এটা কৈছো বোলে ই বোলে অলপ পগলা বোলে মানুহ মই বোলো কেলে কি হ'ল এনেকুৱাকে কৰি মই হলে নাই মই কি কৰিম বাৰু কওকচোন মই কৰিম কি মই তেতিয়া এই শব্দকেইটা মই তোমাক যিকেইটা কথা কৈছো যে মোৰ দেউতা থকা হলে এনেকেই কথা কলেহেঁতেন তেতিয়া মই কি কৰিলোহেঁতেন মই ঘচা মাৰি দিলোহেঁতেন নেকি মাৰি দিব পাৰি সাধাৰণ কথা তেখেত মানে মই মাক কৈও মই কথাটোহে কৈছো উদাহৰণটো দিছো তেখেত বুঢ়া মানুহ হয় মাৰি দিব পাৰি কিন্তু সেইটো মোৰ নৈতিকতা নহয় তেখেত সেই মা গৰাকী যিগৰাকী মোক যিগৰাকী ওলাই যা বুলি কৈছে বা সেইজন যিজন দেউতা সেই মাকো বেয়াকে কৰিব পাৰো নৈতিকতা নহয়
আপুনি তোলে আৰু আপুনি নিজৰ মা দেউতাৰ নিচিনাকে ভাবিছে, নিজৰ পৰিয়ালটো বচাব বিচাৰিছে, গতিকে আপুনি বেয়াকে ক'ব বিচৰা নাই। মই গৈ নাথাকো, ফোনো নকৰো, কিন্তু মোৰ আত্মাত যি আছে আছে। কিন্তু মই এটা কথা একদম অপেনলি কৈছো, এই বস্তুটো কেতিয়াও মানে হেৰি কৰিব নালাগে, এই মানুহগৰাকী কিন্তু বেয়া বায়েকগৰাকী। আৰু এই দেউতাই মানে নাজানে এই কথাটো, বুজি পোৱা নাই, মানে বুঢ়া মানুহ, পুৰণা মানুহ, তেওঁলোকে নিজৰ ছোৱালী ঠিক কৈছে, ভালেই কৈছে, তেওঁলোকে বহুত কথা নাজানে, কোৱাও নকয় চাগে, নকয়। আৰু নকৈ পেলাই মানে হেৰি দি পেলাই, এতিয়া বায়েকৰ ঘৰত তাই থাকোতে 15 দিন মান বেছি আছে, তেতিয়া তাত কি কৈছে জানানে, মই ইয়াত বেমাৰ দেখুৱাবলৈ আহিছো। থাকে বোকাখাতত, গুৱাহাটীলৈ আহিয়ে থাকে তাই, বা মই বেমাৰ হলে মই তাইক তাত যোৰহাটলৈ লৈ যাওঁ, গোলাঘাটলৈ লৈ যাওঁ, তাই বৰপথাৰত বেমাৰ দেখুৱাবলৈ আহিছে। কি লেভেলৰ কথা কৈছে। গতিকে মই দেউতা মাৰ কথাটো ধৰাই নাই, একদম মোৰ মানে লাইট কেছ, ফাল্টু কথা, মানে দেউতাই মায়ে গালি পাৰিব, সেইবোৰ বাদ দিয়ে। এই মানুহগৰাকী কিন্তু দিগদাৰ আছে, সময় আহিব। হয়, গতিকে ঘূৰি আহক, যদি যিমানখিনি হৈছে আপোনালোকৰ সংসাৰৰ মাজত, আপুনিও বুজি পাওক, আপোনাৰ মৰম খিনিও ঘূৰি আহক, তেখেতেও বুজি পাওক। মোক অন্য একো নালাগে, মোক তেওঁ অনুভৱ কৰক, তেওঁ যদি মোলৈ নাহেও তেতিয়াও মোৰ আপত্তি নাই, তেওঁ খালি ঘৰখনলৈ ঘূৰি আহক, মাকৰ আৰু দেউতাৰ মানে মাৰে দেউতাৰে সান্নিধ্যত এই ঘৰখনত থাকক, দৰকাৰ হলে মই সহায় কৰিম, মোক বেয়া পাই থাকিলেও মই ইনডাইৰেক্টলি সহায় কৰিম, মই ইয়াৰ পৰা কথা দিছো, নাকাটিবা, ভালকে থাকক, নাকাটিবা, ইনডাইৰেক্টলি কথা দিছো, মই কথা দিছো, মই সেই ঘৰখনলৈ ঘূৰি, খালি নহলে কিন্তু ছোৱালীজনী বিৰাট ডাঙৰ 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 বিপদ হব, চিঞৰ হব। আজি হাঁহি আছে, কাইলৈ হাঁহি আছে, পৰহিলে হাঁহি আছে, তাৰ পিছদিনা হাঁহি আছে, এমাহ হাঁহি আছে, 2 নম্বৰ মাহটোত কিন্তু তাই কান্দিব, আৰু সেই যে কান্দিব আপোনালোকে কোনো কাৰণত তাই চকুৰ পৰা মানে চকু পানী মুচিব নোৱাৰিব, কিন্তু সেইটো খাটাং কথা। গতিকে আপোনালোকৰ হাতলৈ আনক, মই বেয়া মানুহ, আপোনালোকৰ মনত মই বেয়া মানুহ, মোৰ আপত্তি নাই, মই বেয়া মানুহ আপোনালোকৰ মনত মোৰ আপত্তি নাই, কিন্তু ছোৱালীজনী আপোনালোকে হাতত ৰাখক, আপোনালোকৰ ছোৱালীজনী বচাওক, জীৱনটো বচাওক, মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো, সেইটোৱে আৰু কথা। সকলোৰে সুবুদ্ধি হওক, ভাল চিন্তা কৰক, সকলোৱে বুজাওক তেওঁক, গতিকে সমাধান এটা লাগে, আৰু সমাধানটো মই আনিব নোৱাৰিম, তেওঁলোকে কৰিব লাগিব। আৰু এই বিশেষকৈ বস্তুবাদী পুঁজিবাদী পৃথিৱীখন যে সঁচা নহয়, সেই বস্তুটো তেওঁক বুজাওক, কাৰণ আপোনালোক নিজেই বা আমি নিজেই সেই কথাটো যদি বুজি নাপাওঁ, বা আপোনালোকে তাইক নিজে নুবুজাই, তাই এতিয়া বুজিব পৰা নাই আৰু নোৱাৰে, তাই মানে ব্ৰেইনত অহা নাই, সেই কথাটো আপুনি দেউতাকো কৈছো, মাকো কৈছো, কেনেকে বুজাই আপোনালোকে নিজেই বুজাওক, আৰু সেই আপুনি বায়েকলে বাট চাই নাথাকিব, বায়েকৰ কথাত লাগি নাথাকিব, আপোনাক মই কথা দিছো, মই আপোনালোকে যদি কিবা কাৰণত আপোনালোকে ছোৱালীজনী ঘূৰাই আনে, ভালে কুশলে বুজাই মেলি, তেতিয়াহ'লে আপোনালোকে যদি কিবা অসুবিধা পায় মোক লগে লগে ফোন কৰিব, মই সহায় কৰি থাকিম, ইনডাইৰেক্টলি দৰকাৰ হলে মোৰ ঘৰলৈ আহিবই নালাগে। আৰু যদি আপোনালোকে যদি সঁচাকৈ বুজি পাই পেলাই মোক ছোৱালীজনী গোটাই দিয়ে, মই চব বিষ আন কৰি লৈ পেলাই মই ছোৱালী আকৌ হেৰি কৰি লম। আৰু এটা কথা কৈ থওঁ, আপোনালোকৰ ঘৰত যেতিয়া মই ছোৱালী আনিম বুলি কৈছিলো, তেতিয়া মই এটা শব্দ কৈছিলো যে কোনোদিন হাত নিদিওঁ ছোৱালী গাত, আজিও নিদিয়াকে আছো। তাই পৰকীয়া প্ৰেমত পৰি মোক তাই ব্লেম দিছে, মানে ফাঁকিকে অভিযোগ দিছে যে মই তাইক ইটো হেনো। এই কথাটো দেউতা মই আপোনাক মই ভৰি হাতে ধৰি পেলাই দুইজনকে কৈছো, এই কথাটো একদম সম্পূৰ্ণ ফাঁকি, আপোনালোকে এই কথাটো যাতে বিশ্বাস নকৰে। গতিকে আপোনালোকেও চিন্তা কৰক, চিন্তা কৰি সংসাৰখন পুনৰ জোৰা লগাই দিয়ক, সকলোৰে ভাল হব, আপুনিও আপোনালোকৰো সংসাৰখন ভৱিষ্যতে ভাল হব, ল'ৰাটোৰ ভৱিষ্যত ভাল হব। ল'ৰাটোৰ কাৰণে তেওঁলোক কেতিয়াও ফচি থাকিব, আৰু সেইটো মোৰ গাত দুখ নহব, আৰু সেইটো আইনে কৰিব, কি কৰিব, তাৰ কাৰণে মোক দোষী লাভ নহব, কাৰণ সেইটো এটা ক্ৰাইম না, এটা ব্ৰাইট মানে এডুকেশ্যন কোৱালিফিকেশ্যন থকা ল'ৰা, কোৱালিফিকেশ্যন বুলিয়ে কৈছো, কোৱালিফাইড ল'ৰা,
জীৱনটো ধ্বংস কৰাটো আপোনালোকৰ তেওঁলোকৰ অধিকাৰ নাই। উম, মাকৰো নাই, ইভেন মোৰ নিজৰ বাপেকৰো নাই। মাকজনী যদি এতিয়া ঘৰত থাকিলেহেঁতেন, মই যদি কোনোবা বেলেগ মাইকী লগত লিলিমাই কৰি ক'ৰবাত থাকিলোহেঁতেন, তেতিয়া মোৰ ল'ৰাটো ধ্বংস কৰাৰ অধিকাৰ মোৰ নাই। মাকে মোৰ ওপৰত কেছ কৰিব পাৰে, বাপেকৰ ওপৰত মই এতিয়া মাকৰ ওপৰত কেছ কৰিব পাৰো। সেইটো তেওঁলোকৰো নাই, কাৰোৱে নাই, কাৰোৱে নাই। এইটো মোৰ বুলি কথা নহয়, পৃথিৱীত কোনেও কাৰো ওপৰত নাই। উম, সেইটো আপোনালোকে যদি ভুল বুজিছে, সেইটো মোৰ কথা কোৱাটো অকণমান টান, আপোনালোকে মোক সেইটো কাৰণেও বেয়া পায়। কিন্তু কথাটো যদি সেইটো মই গোটেই অল মানে চিষ্টেমটো কথা কৈ আছো, মই আপোনালোকক বুলি কোৱা নাই। গতিকে সেই বস্তুটো আপোনালোকে বুজক। উম, আৰু যদি আপোনালোকে যদি নুবুজে, আপোনালোকক ভাল পৰামৰ্শ দিয়া কোনোবা মানুহ এজনক সোধক যে এই কামটো ভুল হৈছে নে শুদ্ধ হৈছে। উম, কাৰণ কাইলে ৰাইট টু এডুকেশ্যন ফালৰ পৰা তেওঁলোক 100% ফচি আছে। উম, চাইল্ড ৱেলফেয়াৰ ফালৰ পৰা তেওঁলোক মানে হেৰি কৰে। এইটো মানে মই এইটো কথা ক'ব নালাগে, এইটো বাৰু হেৰি হৈ যাব। কিন্তু মই আপোনালোকক এটা কথাই কৈছো যে এডুকেশ্যন এডুকেশ্যন কেৰিয়াৰটো তাই নাখাব। উম, নাখাব। এইটো হেৰি লগকেইটাৰ কথা কাটি দিবা। হয়। গতিকে আপোনালোকেও এটা সমাধান উলিয়াওক, সংসাৰখন চাওক, লগতে আপোনালোকৰ ছোৱালীজনীকো ভাল পথ এটা দেখাওক, পুনৰ জোৰা লগাই দিয়ক। আমি সেইটোৱে ক'ব বিচাৰিম। আমি অনুৰোধ কৰিব পাৰিম, ধন্যবাদ। সিদ্ধান্তটো তেওঁলোকেহে দিব। গতিকে আপোনাৰ যিমানখিনি কথা পাতিলো, আপোনাৰ জীৱনৰ কথা, আপুনি ইমানখিনি সময় দিলে, ধন্যবাদ। আচলতে সময় দিয়া বুলি নহয়, তুমি যে মোক সময় দিছা, মই সেইটো কথাৰ কাৰণে তোমাৰ ওচৰত আচলতে কৃতজ্ঞ। আৰু কাকনো কম, কোনেনো শুনিব। আৰু মই খুব আতুৰত পৰি পেলাইহে এই কামটো কৰিবলৈ গৈছে। মই ইয়াত আৰু এটা কথা কৈ থওঁ, মই গীতিৰ প্ৰেষ্টিজ লছ হোৱা কথা এতিয়ালৈকে এটা শব্দও কোৱা নাই। গোটেই বস্তুটো চালে গম পাব। আৰু নকওঁ, যদি কবলগীয়া হয় কোৰ্টত কম। কিন্তু প্ৰেষ্টিজ লছ কৰা বুলি ক'লে বহুত পাৰিলেহেঁতেন, ধেৰ আছে মোৰ ওচৰত। কিন্তু নকৰো, সেই কামটো নকৰো। তাৰমানে যিমানে হলেও এজনী ছোৱালী না, কাইলে মোৰ নহলেও কাৰোবাৰ টো ঘৰত থাকিব বা কিবা এটা হেৰি হব, গতিকে কাইলৈ হয়তো আপোনাৰো হ'ব পাৰে। গতিকে সেইকাৰণে আপুনি কিছুমান কথা ক'ব বিচৰা বা কোৱাটো যুক্তিও নহয়। গতিকে যিমানখিনি কথা কৈছো, মোৰ মনৰ কথাখিনিহে কৈছো। এই কথাখিনি মোক বুজাবৰ কাৰণেহে আপোনালোকক, মোৰ ভুলখিনি শুদ্ধখিনি কথা ক'বৰ কাৰণেহে এই কথাখিনি কলো। তাৰ কাৰণে আপোনালোকে মোক মাফ কৰিব। দেউতাক মাক কৈছো মানে এই কথা। গতিকে সকলো ভাল হওক, আপোনালোকে আলোচনা এটা কৰক ভালকে, আৰু পৰিয়ালটো আকৌ পুনৰ জোৰা লগাওক। সেইটোৱে। ধন্যবাদ। গতিকে আজিলৈ ইমানতে সামৰো। ধন্যবাদ। তোমাকো বহুত বহুত ধন্যবাদ, তুমি যে মোক ৰিকুৱেষ্টটো ৰাখিলা আৰু সময়খিনি দিলা, তাৰ বাবে বহুত ধন্যবাদ। চাওচোন ভগৱানে কি পৰিয়ালটো জোৰা লগাওক, মই সেইটোৱে আশা কৰিছো। ধন্যবাদ। ভৱিষ্যতে সেইটো জোৰা লগা হোৱা কথাটো শুনিবলৈ পালে আমাৰো ভাল লাগিব। ধন্যবাদ। গতিকে আমি সেইটো কাৰণে আশা কৰি আছো। ঠিক আছে, ধন্যবাদ।